মই মানে এইবাৰ আমাৰ ডক্টৰ সুদান্ত পায়েং ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতে ব্যক্তিগতভাৱে পাইছেও, গতিকে মই অকণমান তেখেতক গোলাঘাটৰে অকণমান আপুনি আপোনাৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ মন জনাইছোঁ। কথা ব্যক্তিগত আপুনি পাইছে তেখেতক যোগাবলৈ পাইছে বহিয়ে কোনে নিশ্চয় নিশ্চয় উপস্থিতসকল। আচলতে ৰফিক দাক মই বহুত বছৰ পোৱা নাই, 10-12 বছৰমান পাইছোঁ। কিন্তু এই 10-12 বছৰ যে তেখেতৰ লগত যিটো সম্পৰ্ক, এই এটা অতি ভাই বন্ধুৰ নিচিনা এটা আন্তৰিকতাপূৰ্ণ সম্পৰ্ক এটাহে আছিলে। আৰু দাদাই যিখিনি কাম কৰিছে, গ্ৰন্থৰ কাম বা এনেকুৱা নাটকৰ কামে, এই শিল্পটো কিমান দূৰ তেখেতে কিমান ওপৰৰ শ্ৰেণীৰ কৰিছে সেইটো আপোনালোকে বেছি বুজি পাব আচলতে আমাতকৈ। মই আচলতে দুই এটা ক'ব খুজিও, মানে মই অলপ আগতে ভাবিছোঁ মোক চিচা ক'বলৈ দিয়ে, কিবা ক'বলৈ দিলে মই কি ক'ম এনেকৈ বুলি ভাবিয়ে আছিলোঁ। আৰু তেতিয়া মই ভাবিছোঁ ৰফিক দাৰ বিষয়ে সামাজিক ভাৱে ক'ব পৰা যিমান আছে, মানে ভিতৰতে ক'ব পৰা তাতকৈ বেছি আছে। বেলেগ বন্ধুত্ব মানে ঘৰৰ মানে ক'ৰবাত জুইশালতে পঢ়িব পাৰি বা এটা বন্ধুৰ মাজতে পাতিব পাৰি, তেনেকুৱা এটা হেৰি কথা। আৰু ৰফিক দা নগাঁৱলৈ আহিলে তাৰ পৰা ফোন কৰোঁ, ক'ৰবাত যোৱাৰ পৰাই নহওক, সদা মই আহি আছোঁ নহয়, ক'ত থাকিম এতিয়া, এই বিদিশা নে ক'ত থাকিম, বাৰু হ'ব দিয়ক আপুনি আহকচোন বুলি কৈ মানুহটো ওলাই আহে। আৰু মানুহৰ ঘৰত মানুহটো থাকিব নোখোজে এইকাৰণে থাকিব নোখোজে, মানুহৰ ঘৰত সোমালে তেওঁ জোতাযোৰ নোখোজে। আৰু জোতাযোৰ যেতিয়া লগালে ৰাতিপুৱা আৰু নোখোজে। চাংঘৰত উঠিলে জেনেৰেলি মানে চবেই সকলোৱে আচলতে জোতা চেণ্ডেল খুলি পেলাই উঠে, কিন্তু ৰফিক দাই লাগিলে সেই চুকত ক'ৰবাত গৈ থাকিব, কিন্তু জোতাযোৰ নোখোলে। আৰু তেওঁ কি কাৰণে নোখোলে মই নাজানো, আৰু কিন্তু জোতা পিন্ধাৰ পিছত আৰু জোতা নোখোলে, এইটো এটা ডাঙৰ কথা ৰফিক দাই। আৰু মই তেখেতক মানে নাম এটা দিছিলোঁ আচলতে, ৰফিকুল হুছেইন নহয়, তেওঁ ৰফিক অসমৰ কোন ক্ষেত্ৰত কোনটো ঠাইত যোৱা নাই। আমি ঘূনাসুতিৰ ল'ৰা হৈও কিছুমান চাকৰিৰ কথা মই নাজানো, সেই চাকৰিবোৰত গৈ পেলাই নাটক শিকাইছে ৰফিক দাই। পিছলাপুৰ বেগুৰীয়া এটা জেগা আছে, আৰু দুৰ্গম এটা অটব্য অৰণ্য গাঁও এখন, তালৈ মানে নদী তিনিখন মানে এনেকৈ সংযোগ হৈ যায়, এইফালে তাৰমানে আমি নাযাওঁ। সেই তাত গৈ পেলাই তাৰ পৰা কি চাপৰি বুলি কৈছিলে, মই চাপৰিটোৰ নামটো পাহৰিলোঁ, সেই চাপৰিত গৈ পেলাই নাটক শিকাইছে। আকৌ মৰিগাঁৱৰ গুৱাহাটীৰ পৰা ওলাই আহি পেলাই এই সোণাপুৰ এই বিশাল এই যিমান পাহাৰ এই পাহাৰবোৰতো তাৰমানে ৰফিক দাৰ পিছৰ ক'ত নাযায়। এইবাৰতো দুৰ্বাদৰ বৰষুণ পৰি আছে, জামুগুৰিলৈ সোমাইছোঁ, বিমান আৰু মই গৈছিলোঁ নেকি জামুগুৰি হাতত কিজানি, তাত সোমাইছোঁ। ৰফিক দাক ক'লে আইবি এটা আছে, তাত আছে। তাৰপিছত গৈ পেলাই দেখিছোঁ মানুহ নাই। তাৰপিছত অলপ পিছত ওলাই দেখিছোঁ তলত হেৰি কৰি পেলাই ভৰি দুখন ঠেং দুখনহে ওলাই আছে, ঠেং দুখন এনেকৈ ওলাই আছে, ওপৰলৈ তুলি পেলাই তলত থৈ আছে মানুহ। গতিকে এনেকুৱা ধৰণৰ মানে অজস্ৰ কাহিনী ৰফিক দাৰ। আৰু এবাৰ গ'লোঁ নামবৰ হাবিৰ এইফালে এনেকৈ পাৰ হৈ পেলাই টেঙানী নে কিবা এনেকৈ গাঁও এখন আছে, তাতে মিচিং গাঁও আছে, মিচিং গাঁৱত ঘূৰিলোঁ, ঘূৰি পেলাই দেখিলোঁ তাতে মানে একেবাৰে মিচিঙৰ যিকেইটা একদম অত্যন্ত বেয়া আপং, আৰু আপংটো ভাল নহয় মানুহে ঘৰত, সেইটো কৈছে খাই পাইছে, আপংটো খাইছে, বিৰাট ভাল হৈছে দেই, আমি চেকো ভাল হোৱা নাই, ভাল হৈছে, বেয়া হ'লেও মানে ভাল হ'লেও ভাল হৈছে বুলিয়ে খায়। আৰু মানুহটো হিন্দুৱে আছিল নে মুছলমানে আছিল, ধৰ্মটো একো আপোনালোকে জানে আৰু, গতিকে দুইবিধেই চলে, ডাঙৰটোও চলে সৰুটোও চলে, দুয়োটাকে একেলগে খায়। এইটোতো সঁচা গাখীৰো খায়, গৰুও খায়, চব মানে ৰফিক দাৰ নোখোৱা বস্তু নাই, একেলগে হেৰি কৰে। গতিকে এনেকুৱা ধৰণৰ এটা ৰফিক দাক মই ব্যক্তিগতভাৱে এটা মানুহ আছিল বুলি কৈছোঁ, আৰু মানুহ ভাল পোৱা এজন মানুহ। আৰু মোৰ আটাইতকৈ দুখ লাগিলে তাৰমানে ৰফিক দা যেতিয়া অসুখ হৈ আছে, মই পিছত গম পালোঁ ৰফিক দা হস্পিটেলাইজ হৈছে। গৈ পেলাই এদিন গৈ অন্ততঃ মাত এষাৰ দি আহিব, পইচাও নাই বুলি মানে ভাইবাৰ কিবা তেতিয়াও তাৰমানে আমাৰ কিমানে গ'ল নাজানো, মই নিজে একদম মানে চটফটাই থাকিলোঁ, যাবলৈ সময় নাপালোঁ। আৰু কেইদিনমানৰ পিছত যাম, কাইলৈ যাম, পৰহিলৈ যাম, এনেকৈ কৰিলোঁ গুচি আহিলোঁ। বিৰাট দুখ লাগিলে, এই দুখটো তাৰমানে থাকি যাব, গোটেই জীৱনলৈকে থাকি যাব। আৰু এই ওখ পাখ একেবাৰে মানে খুব মানুহটো অথচ হৃদয়বান, খুব সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ মানুহৰ একেবাৰে আৰম্ভণি মানে হেৰিটো সোমাই একেবাৰে পাকঘৰ পাব পৰা এজন মানুহ।
এনেকুৱা ধৰণৰ হৃদয়বান এগৰাকী মানুহক আমি হেৰুৱালো। গতিকে দুখ লাগিছে ৰবিদাক হেৰুৱাই পেলাই। আৰু বোকাখাতেই নহয়, য'তেই নাযাওঁ লাগিলে ৰবিদাক আৰু কোনে চিনি নাপায় মানে অসমত মানে চিনি নোপোৱা চুকে কোনে বেছিকৈ চিনি পায়। আচলতে যিবোৰ আমি সাহিত্য সংস্কৃতি কৰি যিসকল লোকে তাৰমানে ডাঙৰ বা তেনেকুৱা বা ৰাজনীতিৰ ক্ষেত্ৰত ব্যাপক মানুহবোৰে হয়তো ৰবিদাক চিনি নাপাব পাৰে, কিন্তু গ্ৰাম্যাঞ্চলৰ যিবোৰ ল'ৰা ছোৱালী সৰুৰ পৰা ডাঙৰলৈকে প্ৰায়খিনি মানুহে তাৰমানে আচলতে ৰবিদাক চিনি পাইছে। গতিকে তেখেতৰ কামবোৰ হয়তো গ্ৰন্থ বৈ যেনেকৈ কবিতা কৰিলে ময়ো তেখেতৰ কিতাপবোৰ তেখেত ঢুকোৱাৰ পিছত কিতাপকেইখন বিচাৰি আছে, বিচাৰি পেলাই মানে কিবা কিবি চাইছোঁ ৰবিদাৰ কিতাপবোৰ। গতিকে ইমান আত্মটোকাৰীকৈ মৰম লগাকৈ কিতাপবোৰ কৰিছিলে। গতিকে এই গোটেই কথাখিনি তাৰমানে মনত পৰে। আৰু আজি এই স্মৃতিচাৰক অনুষ্ঠানটো আয়োজন কৰি পেলাই ভাল কৰিলে। অন্ততঃ আমাৰ মনৰ কথাখিনি ৰবিদাৰ যি নাইকিয়া হ'লে একেবাৰে নাইকিয়া হৈ গ'ল, সেই দুখটো থাকিব। গতিকে মই ৰবিদাই য'তেই নাথাকোঁ শান্তিত থাকক, তাকে নকওঁ। আমাৰ সদানন্দ পায়েং ডাঙৰীয়া তেখেতৰ অনুভৱখিনি ক'লে। ৰবিদাৰ কথাটো আৰু কৈ শেষ নহয়, প্ৰত্যেকেই জানে। মানে ৰবিদাৰ যিটো ষ্টাইল, মানুহটো দেখাৰ লগে লগে টুপিটোৰ সৈতে মোৰ এই সন্মুখত এতিয়া মানুহজনৰ প্ৰতিচ্ছবিটো আহি গৈছে। মই শ্ৰদ্ধাৰ গুৰুমানন্দ ডাঙৰীয়া ৰবিদাক কিছু কথা ক'বৰ কাৰণে আহ্বান জনাইছোঁ। আপোনাৰ অনুভৱটো আপুনি কেনেকৈ ৰবিদাক তেওঁৰ বিষয়ে কিছু কথা শুনি মানে হয় আপুনি অকণমান আৰম্ভ কৰকচোন। তেওঁৰ বিষয়ে আৰু কিবা জানিব পাৰোঁ নেকি, সেইটোৱে মোৰ আচলতে অহা উদ্দেশ্যটো মোৰ সেইটোৱে। আৰু মোৰ ক'বলগীয়া হ'লে হয়তো মোৰ ভিতৰত অভিজ্ঞতাৰ নিচিনা কিছুমান টপিক মোৰ প্ৰায় অনুভৱীয় হ'ব। তেওঁৰ নিচিনা হয়তো মই ইমান সুপ্ত নহয়, ইমান ঠাণ্ডা বা ইমান কুল নহয়। গতিকে ৰফিকদাৰ বিষয়ে যদি মই ক'বলৈ যাওঁ হয়তো মোৰ বহুত কিবা কিবি মই চাপিং হৈ যাব পাৰে, মই কিবা বিপদ হ'ব পাৰে। মই একদম ভেৰি ফ্ৰেংকলি আৰু মই হাতি ডিপ্ল'মেটিকেলি কথা মই নাজানো। মোৰ লগত কিমান ভাল আছে কিমান বেয়া আছে সেইটো কথা মোৰ ব্যক্তিগত। কিন্তু মই এটা কথা জানো যে মানুহ মৃত্যু হোৱাৰ আগলৈকে ভাৰতবৰ্ষত পৃথিৱীত মই দেখা নাই যে তাৰ মূল্যায়ন হৈছে বা তেখেতৰ কাম কৰিবলৈ সুযোগ লাগিছে। আজি যদি ধৰক মোৰ কাম থাকে, মই যদি কিবা কাৰণত নাহোঁ তেতিয়া হ'ব মোৰ ইগ' নহ'লে কিবা, কিন্তু মোক যদি ক'লে যে নহয় আপুনি আপোনাৰ কামখিনি কৰি থাককচোন, আপোনাৰ বজাৰখিনি মই কৰি দিম। সেইটো আমাৰ ইয়াত না বিলেটত আছে, ব্ৰিটেইনত আছে, ইটালীত আছে। আমি পাইছোঁ তেনেকুৱা বিভিন্ন হেৰি। সেই মানুহজনক আমি কামত নলগালোঁ। টু বি ফ্ৰেংক, তেখেতৰ যিটো প্ৰয়োজন তেখেতক বুজিবলৈ চেষ্টা কোনোবাই নকৰিলোঁ যে তেওঁ কি বিচাৰি আছে। তেখেতৰ প্ৰতিটো নাটকত কি তেওঁ বিচাৰিছে, নাটকৰ জন্ম হৈছে নাজানো। মোৰ তেনেকুৱাত পঢ়িছিলোঁ যে সমাজ সংস্কাৰৰ কাৰণে, সমাজৰ কিছুমান ভাঙি যোৱা সমাজখনক বান্ধি ৰাখিবৰ কাৰণে নাটকৰ সৃষ্টি হৈছিলে, বা সমাজৰ কিছুমান বেয়া প্ৰতিচ্ছবি যে প্ৰতিফলিত কৰিবৰ কাৰণে নাটকৰ সৃষ্টি মই পঢ়া নাই। গতিকে তেওঁক সেই বিষয়টো মানে ক'বই নালাগে। তেওঁ প্ৰতিখন নাটক যদি আমি চাওঁ বা যদি পঢ়োঁ তেতিয়াহ'লে গম পোৱা যায় তেখেতৰ ভিতৰৰ যিটো মানুহ। আৰু আপুনি জানিব এজন ক্ৰিয়েটৰ, এজন কবি বা এজন পেইণ্টাৰ, তেখেতক সৃষ্টিৰে আপুনি গম পাব যে মোটামুটি 80% গম পাব যে তেওঁ কি বিচাৰিছে, তেওঁৰ ভিতৰত কি অনুতপ্ততা আছে। তো সেই বস্তুটো ৰফিকুল ইছলামৰ দৰে আমাৰ আৰু বহুত আৰ্টিষ্ট টেকনিচিয়ানছ বা তেনেকুৱা আৰু বহুত আছে পৃথিৱীত। ৰফিকুল হুছেইন এজন তেখেতে কোৱাৰ দৰে যে মানে কমন মেনৰ নিচিনা থাকিব। কমন মেন যিটো নেকি ধৰি লওক চবৰ লগত ক'ৰবাত মিচিং চাঙত গৈছে, জোতা কৰলাটো ক'ৰবাত গৈছে, কাৰোবাৰ ঘৰত গৈছে, ক'ৰবাত যি পাইছে যেনেকৈ। তেওঁৰ মগজত কি আছিলে যে সমাজখনক এটা বেলেগ স্তৰত অনাৰ কাৰণে, সেইকাৰণে তেওঁ নাটক কিন্তু নাটক দি পেলাই সমাজ ব্যৱস্থাক গঢ় দিব পাৰি বেলেগ ধৰণে। যিটো তেওঁ যি ধৰণে বিচাৰিছিলে, মই যি ধৰণৰ বিচাৰিছোঁ, মোৰ যিটো পৃথিৱীখন বা দুনীয়াখন যেনেধৰণে মই সজাব বিচাৰিছোঁ, মই সেইমতে পেইণ্টিংছ কৰিম, সেইমতে মই কবিতা লিখিম, নহয়নে বাৰু? মোৰ ভিতৰত যিখিনি হেৰি আছে সেইখিনিয়ে ওলাই আহিব। বহিঃপ্ৰকাশটো কিহত হ'ব? মই যদি ফিল্ম মেকাৰ হওঁ মোৰ ফিল্মৰ মাধ্যমত হ'ব, নাট্যকাৰ হ'লে মোৰ নাটকৰ মাধ্যমত হ'ব, কবি হ'লে কবিতাৰ মাধ্যমত হ'ব। ৰফিকুল হুছেইন আছিল এজন কবি। সেই কবিতাৰ যিখিনি তেওঁৰ আৱেগ, যিটো অনুভূতি, সেই কবিতাৰ মাধ্যমে লিখিছিল। তাৰ উপৰিও তেখেতে নাটকৰ দ্বাৰা তেওঁ জানিছিল যে সমাজত নাটক কিয় আহিছিল, কি কথা, কি বিষয়। গতিকে এনেকুৱা মানে খুব কম মানুহ আছে যে নেকি ৰফিকুল হুছেইনৰ পৰা নাটক শিকা নাই।
খুব কম মানুহ আছে, খুব কম নাট্যকাৰ আছে যে ৰফিকুল হুছেইনৰ সংস্পৰ্শত অহা নাই। আহিছে, তেওঁ নিজে বিচাৰি লৈছে ক'ত হৈছে, ক'ত আছে। এই অজিত বৰঠাকুৰৰ লগত এটা বেলেগ সংযোগ আছিলে, মই নিজে দেখা, তাৰ ঘৰত আহি থাকেও। কিন্তু কথা হৈছে কি, সেই কি কয়, তেওঁৰ যিটো আশা আকাংক্ষা বেদনা যিটো থাকি যায়, সেইকাৰণে কি কৰে, এনেধৰণৰ মানুহবিলাকক ওপৰৰ যি ঈশ্বৰে মানে খুব বেছি দিন নাৰাখে। যেন তেওঁলোকৰ কামখিনি কৰিবলৈ পঠিয়াই দিয়ে, সেইখিনি কাম হোৱাৰ পাছত তেওঁলোকে আৰু ঈশ্বৰে নাৰাখে। কিন্তু আমাৰ প্ৰয়োজন বহুত দিন আৰু যেন লাগিছিল, এতিয়া উপলব্ধি কৰিছোঁ, হয়তো আজিৰ পৰা 10 বছৰ আগত উপলব্ধি কৰিব পাৰিলোঁ হয়। আৰু কথাটো হৈছে কি যে আপুনি যেতিয়া সমাজত বেয়া স্তৰত কিবা হৈ থকা কিবা প্ৰতিবাদ কৰিব, আপোনাৰ প্ৰব্লেম হ'ব। তাহানিৰ পৰা যুগৰ পৰা হৈ আহিছে, ব্ৰিটিছৰ যুগৰ পৰা এতিয়াও হ'ব। গতিকে তেওঁ সেইখিনি নীৰৱে যিখিনি পাৰে সংশোধন কৰিবলৈ চেষ্টা কৰিছিলে সমাজ ব্যৱস্থাত, সমাজখনক। সেইখিনি মই তেখেতৰ লগত যি 2-4 দিন 10 দিন যেনেকৈ য'ত এঘণ্টা হওক আধা ঘণ্টা লগ পাইছোঁ, কথাবোৰ তেওঁৰ মাজত এনেধৰণে হৈছিল, বেলেগ কোনো নাটক সম্বন্ধীয় কথা হোৱা নাই যে কিয় এনেকুৱা হৈ আছে। মই হয় দিয়া কিয় এনেকুৱা হ'ব, এনেকুৱাটো হ'ব নালাগে। এই হ'ব নালাগে আৰু হ'ব লাগে, ইয়াৰ দ্বন্দ্বত থাকি পেলাই তেওঁ যিটো সৃষ্টি কৰিছে, কৰি থৈ গ'ল, যিখিনি কৈ সেইখিনিক যদি আমি শুদ্ধ পথেৰে আকৌ বিশ্লেষণ কৰি পেলাই তেওঁৰ সেই বাটেৰে যদি আমি নিজকে সংশোধন কৰিব পাৰোঁ, আত্মসংশোধন যদি কৰিব পাৰোঁ, তেতিয়া ভাবিম যে স্মৃতি চাৰণ সভাখন খুবেই ভাল হৈছে আৰু হোৱাটো উচিত। ইমানেই কৈছোঁ। সোধা হৈছিল যে চিৰিয়াছ নাটক আৰু মৌলিক সৃষ্টি। মই মাজতে এটা কথা কওঁ, যিটো মানে আমাৰ সৰুদাই কথাটো ক'লে, তেওঁ মানে ডাইৰেক্ট প্ৰটেষ্ট কৰা নাই, অকলে কাম কৰি গৈছে। সেইকেইটা মানে শেহতীয়াকৈ কৈছিলে, এই কথাটো নয়ন পাটগিৰিও কৈছে, মোকো কৈছিলে। এটা প্ৰসংগ কৈছে যে মোৰ এতিয়া মানে কৈছে, মই এতিয়া কিবা ক'বলৈ মন গ'লেও এতিয়া উপাধিটো সমস্যা উপাধিটো এতিয়া মোৰ ডাঙৰ হৈছে। সেইজন মানে ৰফিকুল দাই সেই কথাটো ক'বলগীয়া পৰিৱেশ এটা আহি গৈছে, সেইটো আমাৰ বৰ দুখ লগা কথা। মানে তেওঁ সোধা হৈছিল যে চিৰিয়াছ নাটক, যুৱকতা আছে নাটকৰ মানুহ বা অন্যান্য আছে নাটকৰ, অযোধ্যা আছে, জ্যোতি আছে, চিৰিয়াছ নাটক আৰু মৌলিক ৰচনা বা মৌলিক সৃষ্টি। তেওঁ 2টা কথাকে নস্যাৎ কৰিছে। তেওঁৰ কথা হৈছে যে এই পৃথিৱীখনত বিষয়বস্তুবিলাক আছে, বহুমাত্ৰিক ৰূপত আছে, আমি শিল্পৰ জৰিয়তে তাক খালি উপস্থাপন কৰোঁ, গতিকে মৌলিক বুলি কথাটো নাই তেওঁৰ মতে। আৰু চিৰিয়াছ কথাটো তেওঁ নকয়, তেওঁ কৈছে যে ভাল আৰু বেয়া এই ধাৰণাটোতে বিচাৰে। গতিকে আপোনালোকে নাটকৰ লগত যিসকল জড়িত, বিশেষকৈ দীপক দা বা অজিত দাইটো ভালকৈ পাইছে, দীপক দায়ো পাইছে। মই অকণমান দীপক দা এই বিষয়ে আপোনাৰ অনুভৱটো জনাবৰ বাবে আহ্বান জনাইছোঁ। নাটক আৰু ৰফিকুল দাস। ৰফিক দাক পাইছোঁ, অজিত দাৰ লগততো বাৰু বেছি সম্পৰ্ক, তথাপি আমি গুৰু হিচাপে পাইছিলোঁ। হয়, সেইটো আমাৰ নগাঁৱৰ কাৰণে এটা ভাল দিন আনিছিলে বিষয় দৃষ্টিৰে। 89-90 চনত যিটো নাট কৰ্মশালা পাতিছিলে 15 দিনীয়া, তাতে ময়ো সুযোগ পাইছিলোঁ নাটক শিকিবলৈ। আৰু সেইটো কৰ্মশালাটো তেখেতে আমাৰ গুৰু আছিলে আৰু আছিলে, তেখেতে মুখ্য হিচাপে আছিলে। এটা ওচৰৰ পৰা পোৱাৰ সুযোগ ঘটিছিলে। আৰু তেতিয়া নিজা যিটো উপলব্ধি যে তাৰ আগত প্ৰদৰ্শন ভিত্তিতেই হওক বা জিলা ভিত্তিত বা অঞ্চলতে যিবিলাক নাটক কৰিলোঁ, ইমানেই পুৰস্কৃত হ'লোঁ যে আচলতে মই একোৱেই নাজানো। তেতিয়াহে মই আচলতে নাট্য জগতৰ এই নাটকৰ পৃথিৱীখন তেতিয়াহে মই সঁচাকৈ দেখিছোঁ। মই আচলতে পুখুৰীত আছিলোঁ, নদীত সাঁতুৰিবলৈ এই ৰফিক দাহঁতৰ সম্পৰ্কলৈ যেতিয়া আহিলোঁ, আৰু সেইকাৰণে ইফালৰ সাংস্কৃতিক গোষ্ঠীক মই প্ৰথমতে ধন্যবাদ দিব লাগিব, নহ'লে ৰফিকুল হুছেইনৰ লগত আমাৰ সংযোগে নহ'লেহেঁতেন। তেখেতৰ পৰিচালনাতে নাটক কৰাৰ সুযোগ পালোঁ। অংকজ্যোতি ভূঞাৰ নাটক 20 মিটাৰ এৰাতি অকলে, এই নাটকখনৰ কেইবা ঠাইতো হৈছিলে। গতিকে নাটকখন থকা মানে আখৰা আৰম্ভ হয় মানে, বা বেলেগ সময়ত ৰফিক দাৰ লগত কথা বতৰা হৈ তেওঁৰ যিটো যাযাবৰী জীৱন, তেওঁৰ লগত ক'লে তলে যোৱাৰ সুযোগ পাইছিলোঁ। বৰদোৱালৈও গৈছোঁ, একেলগে 2জনে সেৱা কৰিছোঁ। মই নহয়, মোৰ লগত আৰু কেইবাজনো আছে, তেওঁ চবতে সেৱা কৰে, চবতে আশীৰ্বাদ লয়, সেয়াটো সকলোৱে পাইছে। আৰু এই যিটো এইমাত্ৰ ধ্ৰুৱই কোলা, সেইটো সঁচা কথা, তেওঁ তেনেকৈ কয়, কিন্তু তথাপি আমি তেওঁৰ নাটকত যিটো মৌলিকত্ব দেখোঁৱেই, ডাঙৰ কথা সেইটো। গতিকে এই তেখেতৰ পৰা যিখিনি শিকিলোঁ বা জানিলোঁ, বা যিখিনি আমি কথা বতৰা পাতোঁতে এই কথা কওঁতে আমি কথা ক'ব নাজানো,
কিন্তু ৰফিক দাই কথাটো কওঁতেও ইমান ঠাণ্ডা মগজুৰে ধুনীয়াকৈ কয় আৰু ভাষাবিলাকে তেওঁক আহি আহি নিজে নিজে ধৰা দিয়ে। মঞ্চতেই হওক বা এনে পৰিৱেশতেই হওক ধুনীয়া ধুনীয়া শব্দই আহি ধৰা দিয়ে। এদিন মই ৰফিক দাক ক'লোঁ যে এনেকৈ মই নাটক লিখা নাই তেতিয়াও, মই আচলতে মোৰ নাটক দলটোৰ তাগিদাত কৰিহে লিখিবলগীয়া হৈছে। নাটক লিখাটো এটা মই নিৰস কাম বুলি ভাবোঁ। বোলো ৰফিক দা এনেকৈ এজেগাত পালোঁ এই নাটক লিখিবলৈ হ'লে এই কবিতাও লিখিব লাগে, যি কবি নহয় তেওঁ বোলে অৰ্ধনাট্যকাৰ, এইটো এতিয়া আপুনি কি কয়? হয় নেকি? এতিয়া মইতো দুয়োটাই কৰোঁ, এতিয়া মই কি বুলি ক'ম? তেওঁলোকে দুয়োটাই কৰে, গতিকে তেওঁ ৰফিক দাই কৈছে মই এতিয়া কি ক'ম, মইতো দুয়োটাই কৰোঁ। বোলো সেইকাৰণে আপোনাৰ নাটকৰ ভাষাবিলাক ইমান সাহিত্য সুলভ নেকি? তেতিয়া তেওঁৰ পৰাই শিকিছোঁ যে নাট্য সাহিত্যত ভিতৰুৱা হ'বলৈ হ'লে তুমি আভিধানিক শব্দৰে বেয়া কথা এটাও তেনেকৈ বুজাব লাগিব। তুমি যিমানেই বেয়া গালি পাৰা কিন্তু শব্দবিলাক তেনেধৰণে ব্যৱহাৰ কৰিবলৈ ল'বা, আগবাঢ়া। ঠিক তেনেদৰে ৰফিক দাৰ যিটো লাইটৰ কনচেপ্ট, মিউজিকৰ কনচেপ্ট আমাৰ হৃদয়ত তেতিয়াই সোমাই গ'ল। ৰফিক দাৰ নাটকবিলাক চাই আৰু ৰফিক দাৰ লগত কৰি যে লাইট আৰু মিউজিকৰ যদি মিলনটো যেতিয়ালৈকে মনোগ্ৰাহী নহয়, চব হৈ গ'ল, আকৌ তাৰ লগত সাজসজ্জাৰটো নিমিলিল, আকৌ কৰিয়েই থাকে, বোলো কি কৰি আছে, কিয় কৰি আছে, যেতিয়া হৈ গ'ল তাৰপিছত দেখিছোঁ ইয়াৰ যিটো মসৃণতা, যিটো কণ্ট্ৰাষ্ট, যিটো তাৰ নান্দনিক সৌন্দৰ্য, সেইটো মানে দেখাৰ পাছতে প্ৰথমতে কৰি থাকোঁতে সেইটো উপলব্ধি কৰাটো আমি নতুন মানুহ হিচাপে টান লাগিছিলে। কিন্তু পিছত যেতিয়া দেখিলোঁ আৰু এতিয়া সেইটো এনেকুৱাকৈ সোমাই গ'ল, এতিয়া সেই দেখি ৰফিক দাৰ পৰা সেইখিনি শিকাৰ কাৰণে যিকোনো নাটকত চালে তেতিয়া সেইবিলাকে ষ্ট্ৰাইক কৰে। মানে ঘপকৈ এতিয়া মুখামুখিকৈ ক'বলৈও দিগদাৰ, কিবা এটা কৈ ওলাই আহোঁ কিছুমান শলাগিবলৈ দিগদাৰ লাগে, কাৰণ আমাৰ হৃদয়ত সেইটো সোমাই গ'ল। সেই মিহিনটো নেদেখোঁ। এই নেশ্যনেল লেভেল নাটকৰো বহুত দেখিছোঁ, তাৰপিছত অবজাৰ্ভাৰ হিচাপেও মাতিছে আমাক, তো লাজো লাগে অবজাৰ্ভাৰ হিচাপে মাতিলে, কিন্তু তথাপি কিছুমান জেগাত যাব লগা হয় সুযোগ ল'বৰ কাৰণে। মাতে যিহেতুকে নিমন্ত্ৰণ দিছে, নেশ্যনেল স্কুল অফ ড্ৰামাই হওক, সংগীত নাটক একাডেমীয়ে হওক, যেতিয়া দিয়ে মই যাওঁ, তাতো বহুত নাটক চাইছোঁ, প্ৰায় 200খন নাটক চালোঁ এজ এ অবজাৰ্ভাৰ। কিন্তু তেতিয়াও মোৰ এই ৰফিক দাহঁতৰ পৰা শিকা সেই কথাখিনি, সঞ্জীৱ কলিতা আছিলে সেইফালৰ জয়গাঁৱত, সঞ্জীৱ কলিতা ৰফিক দাতকৈও ছিনিয়ৰ, তেওঁক যদি নোপোৱাহেঁতেন চাগে আমি ৱৰ্ল্ড হিষ্ট্ৰী অফ ড্ৰামাৰ সম্পৰ্কে জানিবলৈ মই জীৱনত চেষ্টাই নকৰিলোহেঁতেন। তেওঁ মাত্ৰ আধা ঘণ্টা দিছে লেচন, সেই আধা ঘণ্টাই আমাৰ ব্ৰেইনৰ চেলবিলাক খুলি দিছিল। ৰফিক দাৰ লগত আছে আৰু এই ৰফিক দাৰ সেই কথাখিনিয়ে তেওঁৰ লগত নাথাকিলে অনুভৱ কৰাটো কঠিন। তেতিয়া যিটো নেশ্যনেল লেভেলত যিখিনি লাইটিং কৰিছে ৰফিক দাই তাতকৈ ওপৰত তেতিয়া কৰি থৈছে, আৰু তাৰ যিটো অৰ্থবহ, তেওঁ সাহিত্যিক মিনিংফুল, তাৰে মানে ছবি, তেওঁ খালি কয় ছবি, ৰেখা বৰ্ণ চন্দ্ৰ, এই গোটেইকেইটাৰ যিটো সংমিশ্ৰণ ৰফিকুল হুছেইনৰ নাটকত আমি দেখা পাওঁ। কিন্তু নেশ্যনেল লেভেলৰ বহুত ভাল নাটক বুলি কয় যদিও আমি তাত সেইটো চন্দ্ৰপতন দেখিবলৈ পাওঁ বা দেখিবলৈ নাপাওঁ কেতিয়াবা, কিন্তু ভাল নাটক বুলিয়ে জাহিৰ কৰা যায় বা কৈ আছে। গতিকে ৰফিক দা মানুহটো তেনেকুৱা। তাৰপিছত মোৰ ভাগ্য কি বুলি ক'ম আৰু, ৰফিক দাৰ লগত ক'ৰবাত মোকো মাতি দিয়ে জাজ কৰিবলগীয়াও হৈছে, তেতিয়াতো আৰু দিগদাৰী লাগে, ওচৰতে ৰফিক দা থাকিব, মই ৰফিক দাৰ লগত জাজ কৰিম। গতিকে তেনেকুৱা কিছুমান অস্বস্তিকৰ পৰিৱেশো মোৰ জীৱনত ঘটিছে, কিন্তু তেওঁ সহজ কৰি দিয়ে, ৰফিক দাই সহজ কৰি দিয়ে। আৰু আটাইতকৈ নতুন নাট্যকৰ্মীয়েও যদি নাটক কৰে ৰফিক দাই আগ্ৰহেৰে চায়, সেইটো এটা ডাঙৰ কথা। আৰু এনেকুৱা মানুহ মানে ব্যক্তিও আমি পাইছোঁ যে নগাঁৱতেই হওক বা অসমতে হওক, নাই এতিয়া নাটকৰ দিন, নগাঁৱত নাটকৰ মানুহ নাইতো, নাটকৰ ডিৰেক্টৰ ভাল নাটক এনেকুৱা ধৰণৰ আমিও শুনিছিলোঁ। আজিৰ পৰা 25 বছৰ আগৰ কথা কৈছোঁ। কিন্তু সেই একেটা সময়তে ৰফিক দাই কিন্তু সকলোকে সমদৃষ্টিয়ে চাইছিলে। ৰফিক দাৰ সেই দৃষ্টিভংগীটো খুব ভাল আছিলে। কোনোবাই আৰু এটা মই জমনি কথা এখনতে কৈ থওঁ, ৰফিক দাই কল্লোলৰ বেনাৰত বহুত নাটক কৰিছিলে। এই ধোঁৱাখনৰ সম্পৰ্কটো এটা কেৰেক্টাৰ বিচাৰি হাইৰাণ হৈ যায়, বহুত এটা আহি পেলাই ইণ্টাৰভিউ দিয়া নিচিনা এটা কথা হয়। তেতিয়া সেই নাটকখনত কমেডি ৰোলটোত বিভিন্নজন আহিছে, আহোঁতে একেবাৰে শেষ বেলিকা আহি গ'ল তেওঁ প্ৰয়াত ক্ষীৰোদ শৰ্মা যেতিয়া আহিল, কল্লোল সাংস্কৃতিক গোষ্ঠীত প্ৰৱেশ কৰাৰ লগে ৰফিক দা হাঁহি থৈ গ'ল। ক্ষীৰোদ শৰ্মা প্ৰৱেশ কৰাৰ লগে ৰফিক দা হাঁহি
একদম কিছু কি হ'ল বোলে হাঁহিল তাৰপিছত বোলে কি হ'ল বোলে হ'বনে নহয় বোলে মোৰ হাঁহি উঠিছে তুমি গমেই পোৱা নাই নে মোৰ হাঁহি উঠিছে মানে তেওঁ চিলাই গতিকে ধোঁৱাখনৰ সেই কমেডিয়ানটোত সেই ক্ষীৰোদ শৰ্মা চিলাই সেই একেজন ক্ষীৰোদ শৰ্মাই বা অজিতদাৰ মৃগয়াখনতো সেই মাত্ৰ 1 মিনিট ওলায় 1 মিনিটৰ কাৰণে গতিকে সেইখনো ৰফিক দাই চাই লৈ কৈছে যে মোক আকৌ তেতিয়া ময়ো আছোঁ তেতিয়া কৈছে যে সি 1 মিনিটত হহোৱালে চিৰাজখনতো ক্ষীৰোদ শৰ্মা ওলাইছিলে সেইখনো চাইছে মাত্ৰ এইফালৰ পৰা সেইফালে মুৰ্গীটো খেদি ক্ষীৰোদ শৰ্মা পাৰ হৈছিলে আৰু সেই পাৰ হোৱা এইফালৰ পৰা সেইফালে পাৰ হৈছে আৰু ৰোল নাই ওলাবই আমাৰ চিৰাজ নাটকত ইফালৰ পৰা সিফালে ওলাইছিলে সেইটো কথাও কিন্তু ৰফিক দাই মোক কৈছিলে বোলে দেখিলা এই একমাত্ৰ 10 ছেকেণ্ডত সি কি কৰি থৈ গ'ল মাত্ৰ মুৰ্গীটো খেদিছে তেতিয়া কৈছে যে গৌণ চৰিত্ৰ পাৰ্শ্ব চৰিত্ৰ একে যদিও তাতো যেন কিবা এটা আছে এতিয়া এইটোক মই কি বুলি ক'ম গতিকে চৰিত্ৰই কৰি যোৱা আমাৰ আশীৰ্বাদ আছে এটা আশীৰ্বাদ পুষ্ট হৈছোঁ আৰু সেইখিনিয়ে কথা আৰু ধন্যবাদ বুদা এতিয়া আমি বিমান দা আছে আমাৰ বিমান দাই কবিতাৰ কিতাপ এখনো লৈ অহা দেখিছোঁ আপোনাৰ কথাই কবিতা একেলগে যাওক আৰু কথাই কবিতা কিন্তু হয় সকলোকে ধন্যবাদ জনাইছোঁ ইমান এটা মই এটা কথা আগতে কওঁ যে মানে ৰফিকুল হুছেইনে কিছুমান বিশিষ্ট ব্যক্তিক লৈ কবিতা লিখিছে হয়তো অসমীয়া সাহিত্যত পতি আৰু পত্নী দুয়োজনক লৈ যদি কবিতা লিখা হৈছে এইটো ৰফিকুল হুছেইনে কৰিছে আৰু ৰফিকুল হুছেইনে আমাৰ বিমান দলে আৰু বিমান দলেৰ পত্নী ৰীণা দুয়োজনকে লৈ দুটা কবিতা লিখিছে তেওঁ যিহেতু কবিতা পঢ়িব নালাগে ৰফিক দাৰ কবিতা আপুনি পাৰ্চনেল কথা অলপ ঘৰুৱা কথা কওঁ ঘৰুৱা আৰু ৰফিক দাক মই কলেজত পঢ়োঁতে পাইছিলোঁ তাৰপিছত মাজতে কিছুদিন আমাৰ গেপ তাৰপিছত মই ইউনিভাৰ্চিটিলৈ গ'লোঁ মোৰো অলপ কবিতা চবিতা লিখা কমি গৈছিলে মাজতে মই ধিং কলেজত গ'লোঁ ধিং কলেজত মই চাকৰি তাকৰি কৰি আৰম্ভ কৰিলোঁ বহুত দিনৰ আমাৰ ছোৱালী তেতিয়া 5 মানত আছে ৰফিক দাই তাত এবাৰ নাট্য কৰ্মশালা কৰিছে ধিঙত তাৰপিছত আমাৰ ছোৱালীজনী এইটো ঘৰুৱা কথা আৰু আমাৰ ছোৱালী চুনচুনি বুলি কয় আৰু তাই মানে কথা খুব কম কথা চথা নকয় তাৰপিছত ৰফিক দাই আচৰিত হৈছে দলে লিখে কোৰ ছোৱালী কিয় এইটো দলে ইয়াত কোৰ কৰে দলে আহি তাৰপিছত ৰফিক দাই খুব মানে হেৰি কৰি খা খবৰ সুধিলে তোমাৰ দেউতাৰ নাম কোৱা আমাৰ ছোৱালীয়ে ক'লে আৰু খুব গাড়ী চালি পাৰি তাৰপিছত তাইক নিমাতি কইনা নাম দিয়ে তাৰপিছত তাত আমি ডিঙত আকৌ ৰফিক দাক মই কোৱা আৰম্ভ কৰিলোঁ আৰু যেতিয়া পাওঁ য'তেই পাওঁ ডিঙত পাওঁ একদম সাৱটি ধৰে আৰু কয় গৃহ চহৰৰ আৰু আপোনালোকে আমি চবেই অসমৰ মানুহে মোটামুটি এটা কথা জানেই আৰু কিছুমানে আক্ষেপো কৰে কিয় আমি বোকাখতীয়া নহ'ল মানে বোকাখাটত ইমান কবিতাৰ পথাৰখন ইমান বেছি বোকাখাটত কবি একেবাৰে পুতুল শৰ্মা পুলিন হাজৰিকা পুতুল শৰ্মাৰ পৰা ধৰি ৰফিকুল হুছেইন আমাৰ সমীৰ আদি জীৱন অজিত মৃদুল ভীমা পলাতলৈ কিবা কিবি এগাল নাম গতিকে সেই ধৰণে য'তেই লগ পাওঁ গৃহ চহৰ গৃহভূমি গৃহ জিলাই কথাটো খুব ৰফিক দাই কয় আৰু খুব ঘৰুৱা কিন্তু আমাৰ অৰিন্দম বৰকটকী তেখেতে কৈছে আৰু খুব ঘৰুৱা কিবা কি মৰম কৰে নাজানো যেনিয়ে যে পাইনটাই কৰিছে এইফালে আহিলে গুৱাহাটীলৈ আহিলে খুব ঘৰুৱা কেতিয়াবা বিভিন্ন ধৰণৰ ঘটনাও ঘটিছে ৰফিকদাৰ লগত এবাৰ ইয়াত মই ভাড়াঘৰত আছিলোঁ আমাৰ আমলাপতি সৰু ঘৰ 2টা ৰুমৰ সৰু ঘৰ এদিন ৰফিকদাই ৰাতি আমি লগ পালোঁ তাৰপিছত ক'লে বোলে আজি মোৰ ইয়াত ভাস্কৰ বুলি ল'ৰা এটা আছে এই আমাৰ শিৱনগৰত ভাস্কৰ কিবা এটা খুব ৰফিকদাৰ ভাল আৰু ভাস্কৰে অকলে থাকে মোক ক'লে যে তোমাক দিগদাৰ নিদিওঁ তোমাৰ তাতে ভাত চাত খাম মই ভাস্কৰ তাত ৰাতি থাকিম মই বোলো ঠিক আছে ব'লক মই ভাস্কৰক বিচাৰি ভাস্কৰ আমাৰ শিৱনগৰলৈ গৈছোঁ ভাস্কৰৰ ঘৰৰ গেট নাম্বাৰ কিবা কিবি খুব ধুনীয়াকৈ চুটি আনিছোঁ ৰাতি হৈ গ'ল 11-12টামান বাজি গ'ল তেওঁক গেট ঢকিয়াই ভাস্কৰক মাতো ভাস্কৰ নাই ভাস্কৰৰ মাত বোল নাই তাৰপিছত গৈ ৰাতি কি হ'ব এতিয়া আমাৰ ঘৰত ইয়াতে শুই থাকক আৰু হ'ব দিয়া ওপৰৰ জেকেট চেকেট খুলিলে ভিতৰৰ এইটো টেপ পিন্ধিলে আমাৰ বিচনাখন ইমান সৰু ইমান চুটি খুব দুখ লাগিছে ৰাতি ৰফিক দাই শুইছে আমাৰ তাত
আমাৰ ৰুমত বিচনাত ৰফিকদাৰ আধা ভৰি এটুকুৰা বিচনাৰ বাহিৰত ওলমি আছে। দুখীয়া কষ্ট দিনা ৰাতি থাকিলে আৰু তাৰপিছত এনেকৈ বহুত কথা আছে ৰফিকদাৰ লগত, খুব ঘৰুৱা, খুব অতি ঘৰুৱা, আৰু বহুত ফুৰিছোঁ ৰফিকদাৰ লগত দিন ৰাতি। আৰু ৰফিকদাৰ দিনৰ চৰিত্ৰ বেলেগ, ৰাতিৰ চৰিত্ৰ বেলেগ, চবেই জানে। দিনত ৰফিকদাই খুব ভালকৈ ধুনীয়াকৈ থাকে, খুব সাজি কাচি থাকে। আপোনালোকে ৰফিকদাৰ লগত এটা ৰুমত এদিন আমাৰ অৰণ্য ভগৱতীক বহুত পাইছে চাগে, মানে এটা ৰাতি বা দুটা ৰাতি আপুনি ৰফিকদাৰ লগত এটা ৰুমত থাকিলে বা ওচৰা ওচৰিকৈ থাকিলে গম পাব। ৰাতিপুৱা বাথৰুমত বহুত সময় লাগে, আৰু তেওঁ যেতিয়া ধুনীয়াকৈ নিজকে সজাই পৰাই লয়, সেই সময়ত মুখ মাৰি লয় ভিতৰৰ পৰা, তাত কাকো সোমাব নিদিয়ে, খুব ধুনীয়াকৈ সাজি পাৰি লয়, খুব ধুনীয়াকৈ মানে সজাই লয় নিজকে। সেই চখটো মই আচৰিত পালোঁ, ধুনীয়াকৈ এইটো কৰে। আৰু মই সেইকাৰণে তেখেতক নাম দিছিলোঁ, ধেমালি কৰিছিলোঁ বহুতৰ আগত, আৰু এনেকৈ নেচনেলত এনেকৈ ঘূৰণীয়া এনেকৈ হেৰি মই কৰিছিলোঁ। আপুনি পুৰুষৰ মানে মামনি ৰয়ছম গোস্বামী, সেই তুলনাটো মই কৰোঁ। খুব তোমাক চাই ল'ম, এনেকুৱা বহুত কাহিনী আছে, আৰু খুব দুখ লাগিছে। সেইদিনা মোৰ একদম কঁপনি উঠি গৈছে সেইদিনা মই খবৰটো পাইছোঁ, জানিছোঁ। আৰু ৰফিকদা কিছুদিনৰ পৰা অৰিন্দম পাওঁতে কৈছে যে আমাৰ কি লকডাউনৰ সময়ৰ পৰা ৰফিকদা অলপ মানসিকভাৱে বিভিন্ন সময়তে কেতিয়াবা লগ পালে ফোনতো বুজিছা, মোৰ জীৱন দশাত এনেকুৱা ঘটনা এনেকুৱা হ'ব, এই কথাটো মই কেতিয়াও ভাবাই নাছিলোঁ। আৰু মোৰ জীৱন দশাত এনেকুৱা কিছুমান পৰিঘটনা দেখা পাম। আৰু গতিকে আপোনালোকে চবেই জানেই, আৰু যিখিনিয়ে খুব ওচৰত পাইছে, জীৱন যাপন আৰু জীৱন উদযাপন, আৰু জীৱনটোৱে এটা কিবা সাংঘাতিক উদ্ধত পৰিঘটনা বুলিয়েই তেখেতে ভাবে। এইটো এটা জীৱন যাপন কৰা, উদযাপন কৰা, আৰু বাস্তৱ জীৱনটোৱে এটা সাংঘাতিক পৰিঘটনা, জন্মও এটা তেওঁৰ মতে পৰিঘটনা, এই বুলিয়েই তেখেতে ভাবে। আৰু এইবিলাকেই কথা বহুত। আৰু খুব খাদ্য ৰসিক, খাই খুব ভাল পায়, যি দিয়ে খুব সুন্দৰকৈ খায়। আৰু এই শব্দটো কয় খুব সুন্দৰ, খুব তেওঁৰ মাতটো খুব গলগলীয়া, খুব সুন্দৰ। দেখিছোঁ কেতিয়াবা খং ৰাগ দেখা নাই, কিন্তু ক'ৰবাত দুই এবাৰ মই পাইছোঁ। এবাৰ মই গোলাঘাটত পাইছোঁ, কবি সন্মিলন আছে, তাতে ৰফিকদাই কথা ক'ব খুজিছে, দুআষাৰ ক'ব খুজিছে। এই যন্ত্ৰটো কি কয়, আমাৰ স্পীকাৰ চাউণ্ড ভাল হোৱা নাই, খুব বেয়া পাইছে। কৈছে কবিতা আৰু আমি যে কথা পাতি আছোঁ, এইটো এটা শব্দশিল্প। শব্দশিল্পত যন্ত্ৰ যদি বেয়া হয়, মই খুব মানে টান পাওঁ, খুব অস্বস্তি পাওঁ বুলি কৈছে। কথাটো সঁচাই। আৰু তেখেতে কৈছেই নাটকৰ মানুহ, শব্দশিল্প, যন্ত্ৰটো তেখেতক সঁচাকৈ ভাল লাগে। আৰু তেখেতে খুব চিৰিয়াছলি কথাবিলাক কয়, খুব ধুনীয়াকৈ। গতিকে দুখ লাগিছে, বেয়া লাগিছে। গৃহভূমি, গৃহ চহৰ, কি ক'ম মই, সদায় পাওঁ, য'তেই নহওক তেনেকেই নহওক পাইছোঁ। তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ নন্দা। কবিতা আৰু ইয়াত মৰিয়া হোলা বুলি খুব বিখ্যাত কবিতা, চবেই জানেই। আৰু মৰিয়া হোলাক লৈ আপোনালোকে জানে আমাৰ অলপ গোলাঘটীয়া জয়ন্ত বৰাই মৰিয়া হোলা লিখি পেলাই সাহিত্য একাডেমী পাইছে। মৰিয়া হোলা গৰাখহনীয়া আমাৰ, আৰু সেই অঞ্চলটোত ৰফিকদাই আমাৰ মৰিয়া হোলা, বং পোৱাল, এইবিলাক চব আমাৰ এৰিয়া, আমাৰ এলেকা বিধ্বংসী, ধ্বংস হৈ গ'ল। তথাপিও আমি এতিয়াও আমাৰ বুলিয়েই কওঁ, কাৰণ মই তাৰে সন্তান, মই তাতে ডাঙৰ হৈছোঁ। আৰু ৰফিকদাই কয়, আনকি আমাৰ নীলমণি ফুকন ছাৰেও কৈছিলে মোক যে বুজিছা বিমান, আমাৰ এই এৰিয়াটো, আমাৰ এই অঞ্চলটো, এই গেলাবিলখনৰ নাম কিয় গেলাবিল হ'ল, সেই লৈ নীলমণি ফুকন ছাৰৰ দুখ আক্ষেপ আছিলে। মই লিখিছোঁ, এটা কবিতা লিখিছিলোঁ। আৰু এটা কথা, বোধহয় মৰিয়া হোলাৰ এই বানপীড়িত অকল এটা ইছ্যুক লৈ মৰিয়া হোলা বুলি এখন কিতাপ ওলাইছে। আৰু এই কবিতাটো আপুনি যিটো কথা কৈছে, সেই মৰিয়া হোলা গ্ৰন্থখনতে আছিলে। সেইটোৱে, ইমান কবি এজন সচেতন আছিলে সামাজিকভাৱে, কিমান সৰু কথা যেন লাগিলে, কিমান দুৰ্যোগ। আৰু আমাৰ অঞ্চলটো এতিয়াও দুৰ্যোগতে পোত খাই আছে বাৰু, এইটো দুখৰ কথা এইবিলাক। মৰিয়া হোলা, এহে কতে মৰো মই, নলখাগৰিৰ পঁজাত এমাদিমা কান্দে, ভোক লাগে মহাৰাণীৰ, এহে কতে মৰো মই। মাটিৰ মনিজ মাটি নাপায় কান্দে, ৰাণী মাৱে চালি ধৰি ৰূপৰ মাটিত নাচে, কতে মৰো মই। মাটিৰ মনিজ ভাত নাপায় কান্দে, ৰাণী মাৱে ভোজন সভাত চকু মুদি শুনে, এহে সোণৰ চিৰাৰ
শোৱাকমণি সাধু এহে বেটাৰত খৰিচ বজাৰ সাধু অতে মৰো মই হয় হাই হাই মৰিয়া হোলা হাই হাই মৰিয়া হোলা তোৰ শ্ৰীহীন মুখ মোৰ তোৰ শ্ৰীহীন মুখখনিত এনেকৈ বাৰে বাৰে কিমান পিন্ধিবি আৰু খহনীয়া সপোনৰ ধনশিৰি মুখ হাই হাই ধনশিৰি মুখ মৰিয়া হোলা ধনশিৰি ব্ৰহ্মপুত্ৰ এই গেলাৰী এইটো নদীবিলাকৰ সংগমস্থল তিনিওটা ঠাই তাতেই গোট খাই আছে মৰিয়া হোলা। গতিকে আপোনালোকে চবেই জানে ৰফিকুল হুছেইনৰ প্ৰথম পৰ্যায়ৰ কবিতাবিলাক কিমান ওপৰৰ উচ্চ শ্ৰেণীৰ উচ্চমানৰ আছিলে, যাৰ কাৰণে চক খাই গৈছিলে নীলমণি ফুকনে। আৰু সন্ধিয়াৰ তেজে তুমৰলি গৰখীয়া ল'ৰা নাম দি ৰফিকুল হুছেইনৰ নামত নীলমণি ফুকনে কবিতা লিখিছিল। গতিকে মই সেইখিনি ঠাইৰ সেই জেগাৰ ল'ৰা বুলি ভাল লাগে মোৰো। মই যদিও তেনেকুৱা ইমানখিনি নহয় সাধাৰণ, তথাপি সেই কথাবিলাক সোঁৱৰিলে আৰু এই কথাটো গৃহভূমি গৃহ চহৰ সেই কথাটো ৰফিকদাই খুব কয়। গতিকে ধন্যবাদ সকলোলৈ। ৰফিকদাৰ আত্মাই চিৰশান্তি লাভ কৰক। ধন্যবাদ বিমান দা। মই অকণমান মুকুল দাক লৈ বিচাৰিছোঁ মানে আপুনি কওক আৰু কল্লোলৰ লগত আপুনি জড়িত ৰফিকদা আৰু কল্লোল মানে কথাটো ওলাইছিলে এই বিষয়খিনি অকণমান আপুনি ৰফিকদা বুলি ক'লে প্ৰথমে মোৰ মনলৈ ধোঁৱা নাটকখনৰ কথাই আহে। আৰু এইখিনিতে যিটো ক্ষীৰোদ শৰ্মাৰ কথা ক'লে, নাটকখনত ক্ষীৰোদ শৰ্মাই বহি খালি হাঁহি থাকে। এটা চিন আছে, সেই চিনটো চাবলৈ 3 দিন মানে ধোঁৱা নাটকখন 3 দিনমান ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল, যদি মোৰ ভুল হোৱা নাই। মানে ইমান কৰিছে, ইয়াৰ আগত মই তেনেকুৱা কমেডিয়ানৰ ৰোল দেখা নাই। ডাইলগ বনাই হাঁহি বহি থাকিব। মিউজিক মাষ্টাৰ এজন আছিলে মিউজিক তেনেকুৱা, আৰু তেওঁৰ সেই প্ৰনাউন্সিয়েশ্যন সেই বৰ দলে এই শব্দটো কওঁতে কিবা ফিউজন বেলেগ মানে অকণমানৰ কাৰণে ৰবীন্দ্ৰ সেই ধোঁৱা নাটকখনে কল্লোলৰ লগত এটা বিভিন্ন ধৰণৰ সম্পৰ্ক আছিলে। সেই সময়ত যেতিয়া সম্পৰ্কটো হৈছিল তেতিয়া নচানহঁতৰ লগত বেছি ক্লোজ আছিলে, আৰু মই তেতিয়া ইমান ক্লোজ নাছিলোঁ। পিছত পাইছোঁ গ্ৰন্থমেলা বহুকেইবাৰ আহিছে, আৰু গ্ৰন্থমেলাত যেতিয়াই আহে ৰফিকদাই তেতিয়া আমাৰ আনন্দই নহয়, দাদাই কোৱাৰ বিহুলৈ উদযাপনো হয়। আৰু আমাৰ শেহতীয়াকৈ গ্ৰন্থমেলাৰ চৌভিনিয়াৰৰ কাৰণে প্ৰবন্ধ বিচাৰি অৰিন্দমৰ জৰিয়তে বা হাহাকাৰো হৈছে। শেষতকৈ অৰিন্দমে আগতে লেখা এটা আছে, অৰিন্দমত আছে, সেইটোকে দিয়া আকৌ নতুনকৈ কষ্ট কৰিবলৈ অকণমান তেতিয়া দিগদাৰ পাইছে। আৰু ৰফিকদাৰ সেই কথাটো মই অৰিন্দমক দুবাৰ দিনা কৈছিলোঁ যে ৰফিকদা যে হেৰাই যায়, যি প্ৰদীপ আচাৰ্য ছাৰে কৈছে পৰিব্ৰজক এই অৰিন্দমৰ লেখাটো কৈছে, এই হেৰাই যোৱা কথাটোৱে মোক কিন্তু বিশেষভাৱে আকৃষ্ট কৰিছিলে। আগতে মই গ্ৰন্থমেলাৰ কাৰণে নিমন্ত্ৰণ দিবলৈ গৈ দুবাৰ গৈছোঁ, প্ৰথমবাৰ নাপালোঁ, পিছৰবাৰ লগ পালোঁ। লগ পাই আকৌ তেখেতে যেতিয়া সংযোগ কৰিম বুলি আকৌ নাথাকা হৈ যায় 8-10 দিনমান। আৰু সেইখিনি তেওঁ কামখিনি হেৰাই যায়, এনেই নাথাকে, বহুত কিবা কিবি লৈ আহে, বহুত কিবা কিবি দি যায়। এই কথাটো শেহতীয়াকৈ আজি যিটো মানে আমি বহুতৰ মুখত শুনিছিলোঁ আজি অৰিন্দমৰ আৰ্টিকেলটো পঢ়াৰ পিছত অৰিন্দম ভগৱতীদেৱৰ এই যে উপাধিটো লৈ তেওঁ বহুত যিটো কষ্ট পাইছে, সেই কষ্টটো কিন্তু মই ৰাতিপুৱা পঢ়াৰ পৰা এতিয়ালৈকে সেই কষ্টটো বহুত এতিয়াও লৈ ফুৰিছোঁ। তেখেতে কিমান কষ্ট পাইছিল সেই কথাটো বহুত দুখ দিয়ে। কিন্তু উপায় নাই, আমি চলি আছোঁ তেনেকুৱাকৈ, সমাজত চলি থাকিম, ভৱিষ্যতেও তেনেকুৱা থাকিব। কিন্তু হয়তো মানসিক কিছুমান কষ্ট বা আৱেগ অনুভূতিয়ে আৰু বহুত সৃষ্টি কৰি গৈছে তেখেতৰ, যাৰ কাৰণে আমি গৌৰৱ কৰিব পাৰিছোঁ। হয়তো তেনেকুৱা হ'ব বুলি আশা কৰোঁ। আৰু কল্লোলৰ লগত খুব এটা ভাল সম্পৰ্ক আছে, সেই সম্পৰ্কটো আমি সঁচাকৈ বৰ্তাৰ কৰিবলৈ তেখেত মানে গ্ৰন্থমেলাত ৰফিকদা পাইছোঁ আৰু তেওঁ শেহতীয়াকৈ কবিতা আৰু নাটকৰ উপৰিও থিয়েটাৰী গল্প আৰম্ভ কৰিছে। তেখেতে ব্যক্তিগতভাৱে এখন উপহাৰো কিতাপ আছে হয় মানে চিন্তা কৰি চাইছোঁ তেখেতৰ মানে এইটোৱে ভাল লগা কথা যে নাটক আৰু কবিতাৰ মানুহজনে থিয়েটাৰী গল্প বুলি এটা নতুন হেৰিৰ সৃষ্টি কৰিছে। আৰু এইটো আৰু সকলোৱে এতিয়া জানে যে যেতিয়ালৈকে মই বিশ্বাস কৰোঁ আমি সকলোৱে যেতিয়ালৈকে নাটক থাকিব, কবিতা থাকিব, তেতিয়ালৈকে কবিতাৰ লগত সদায় জীয়াই থাকিব। অজিতদা আছে আমাৰ মাজত, মানে ৰফিকদাৰ দীৰ্ঘদিনৰ মানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, বন্ধুৱে আৰু। গতিকে আপুনি অজিতদা অকণমান আমাক কওকচোন সকলো। মই নাটক যেতিয়াৰ পৰা তাৰপিছত মই স্কুলৰ বিদ্যাৰ্থী ৰফিকুল হুছেইন আহিল। ৰফিকুল হুছেইন বোলে মোৰ ঘৰতে থাকিব পাৰিম। মোৰ ঘৰত থাকিব মোৰ ঘৰ
তলা তলা বন তলা এই খোলা আমাৰ দৰ্জা চৰ্জা খোলা কোনোবা আহি থাকিলেই হ'ল। তাৰপিছত নাটক স্কুল কৰি আছোঁ। ৰফিকুল হুছেইন, অৰুণ হাজৰিকা, বাহাৰ আহি পেলাই মোৰ তাতে থাকে। দুটা ৰুমত ৰফিকুল মই এটা ৰুমত শুওঁ। তাৰপিছত অৰুণ হাজৰিকা বাহাৰদা এটা ৰুমত এটা বিচনা হয়। তাৰপিছত চলি আছে। তাৰপিছত 92ত বাবৰি মছজিদ যেতিয়া তুংগত হৈছিলে, বাবৰি মছজিদ তেতিয়া ৰফিকুল হুছেইনে কৈছে কি মই ইয়াততো থাকিলেই এতিয়া ভয়াৱহ সমস্যা হ'ব এতিয়া। তাৰপিছত ৰফিকুল হুছেইন মোৰ ঘৰতে 3 মাহ আত্মগোপন কৰি ৰাখি থৈছে ৰফিকুল হুছেইন। এনেই আমাৰ ঘৰ আকৌ লেট্ৰিনটো পিছফালে বহুতো যাব পাৰে, চোৱাত পাতৰ মাজত গৈ পেলাই লেট্ৰিনটো আছিলে। সেই ৰফিকুল যে সেই লেট্ৰিন কৰিবলৈও এতিয়া ভয় লাগিছে। এতিয়া বাবৰি মছজিদৰ যিটো এটা সেইটো তুংগত আৰু সেইখিনি সময়ত একদম সাংঘাতিক চিঞৰ বাখৰটো আছিল। তাৰপিছত ৰফিকুল হুছেইন 3 মাহ মোৰ ঘৰত আত্মগোপন। তাৰপিছত কৰি লাহে লাহে থামি পেলাই চলি আছে। আৰু ৰফিকুল হুছেইনৰ এটা নিচা আছিলে। এই আমাৰ ঘৰৰ কচৰু খোৱাৰ 10 চিৰিটো বন্ধ কৰিছিলে। 92ত চিৰি বন্ধ কৰিছিলে। তেতিয়া ৰফিকুল হুছেইনে চুলাই, মানে সেইটো ক'বলগীয়া কথা নহয়, চুলাই খালে মানে বেছি ভাল হয়, প্ৰিয় বস্তু চুলাই। তাৰপিছত মোৰ ঘৰৰ কাষতে চিৰি ওখ জেগাত ৰফিকুল বোলে ব'লাচোন এই মানুহ ঘৰতে গৈ পেলাই ইয়াত পাওঁ নেকি চাওঁ। তাৰপিছত পালোঁ, বোলে আহক বহক, বোলে আমি চিৰিতে বহোঁ। এই চিৰিত আপুনি কিয় বহিব, আমাৰ ভিতৰত বহক। নহয়, আমি ৰাতি 9টা-10টা বজাত আমি চিৰিতে বহিলে আমাৰ অলপ মুকলি লাগে, ভাল লাগে। সেই ৰফিকুল হুছেইন ৰাতি 3টা বজালৈকে চুলাই খাই আহি 3টা বজাত আকৌ ষ্ট'ভৰ মোৰ ভাত বনোৱা ষ্ট'ভ এটা আছিলে। ষ্ট'ভটো আকৌ সেইডাল পানী কেৰাচিন আনি পেলাই ষ্ট'ভটো ভাত বনাই খাওঁ। খাই পেলাই 4টা 4:30 পৰা শুই পেলাই আৰু ৰাতিপুৱা আকৌ সন্ধ্যাপৰত আকৌ ৰিহাৰ্চেল আৰম্ভ কৰোঁ বা নাটক স্কুল আৰম্ভ কৰোঁ। সেই ৰফিকুল হুছেইন এতিয়া সিদিনাখন এই ইমান বেয়া লাগিছে, তেওঁ মৰিগাঁৱতে ঢুকাই গৈছে। সেইদিনাখন দেওবাৰে তেখেতৰ চেঞ্চ নাই। বাথৰুমত থাকোঁতেই চেঞ্চ নাইকিয়া হ'ল। মানুহখিনিয়ে জগাইছে মানুহজন নাই। তাৰপিছত দৰ্জাটো ঠেলি দৰ্জাটো খুলি দিছে, ৰফিকুল হুছেইন চেঞ্চ নাই। তাৰপিছত লগে মৰিগাঁও হস্পিটেলত দিলে। তাৰপিছত ইয়াত নহ'ব, লগে গুৱাহাটীত দিলে। তাৰপিছত আই চি ইউতে আছিলে। যোৱা দেওবাৰে ৰফিকুল হুছেইন ঢুকাই গ'ল। গতিকে এইটো ক'বলগীয়া কথা। আচলতে মই মানুহটোক কিমান ভাল পাওঁ মই আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ আচলতে মানুহটোক, সেই ৰফিকুল হুছেইন। গতিকে আৰু মই বিশেষকৈ ভাল কবি এটা জানো, তেখেতে ভাল কবি, কিন্তু নাটকৰ তেখেত আহাৰ মাহৰ এদিন এই নাটকখন ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰি বৰদোৱালৈ কমিটিয়ে ক'লে বৰদোৱালৈ যাব লাগিব। বৰদোৱাত আপোনালোকে আহাৰ মাহৰ এদিনখন নাটকখন চাবহি, আপোনালোকে নিমন্ত্ৰণ গ'লোঁ। গৈ পেলাই বৰদোৱাত মানুহে শিলগুটি মাৰিছে, বুজিছেনে? শিলগুটি কিয় মাৰিছে? তাৰপিছত শিলগুটি মানে নাটকখনৰ দৰ্শকে শিলগুটি মাৰি আছে, একে মাৰিছে, চিঞৰ। ৰফিকুল হুছেইনৰ তললৈ গৈ পেলাই পিছফালে লুকাই আছে। নাটকখন আধাতে বন্ধ কৰি দিলে।
এইখন নাটক কি নাটক দেখুৱাবলৈ আহিছে সেইটো পিটন দিবলৈ আহিছে বুজিছেনে? হয় মই আহাৰ বাহাৰ এদিন বুলি ভাবিছিলোঁ মই এক্টিং কৰিছোঁ। তাৰপিছত বৰদোৱাতে আৰু তাৰপিছত নাটকখন আধাতে বন্ধ কৰি দিলে। তাৰপিছত আৰু ৰফিকুল হুছেইনে তাতে চুলাই খাই পেলাই গুচি আহিলে। ৰফিকুল হুছেইন মোৰ ঘৰতে আছিলে বহুত বছৰ আছিলে। তাৰপিছত মোৰ বিয়া সম্পৰ্কে মই 97 বিয়া পাতোঁতেহে ৰফিকুল হুছেইনে মোৰ ঘৰৰ পৰা গুচি গৈছে। ৰফিকুল হুছেইন মোৰ ঘৰটো তলা চলা নাছিলে, তলা নাই, তলা খোলা। কোনোবাই ৰাতি ৰফিকুললৈ আহি পেলাই এইটো কোনে বিচনাত শুলেহি? এইটো কোন? এইটো ক্ষীৰোদ। ক্ষীৰোদে মানে ক্ষীৰোদেও এটা মানে ক'বলগীয়া কথা, ক্ষীৰোদেও এইটো খাই থাকে। আৰু সেইটো ক'বলগীয়া কথা, ময়ো যিটো গাই পেলাই মই কাল হৈ গ'লোঁ, সেইটোৱে এই ক্ষীৰোদ শুই আছে। অৰুণ হাজৰিকা দা আহি পেলাই শুই থাকে। তাৰপিছত শুবলৈ যায় বিচনাত, আকৌ এই তুলিকে বেলেগ তুলি আনি পেলাই তলতে মাটিতে শুই থাকোঁ। গতিকে সেইটো এতিয়াতো নেপাম। সেইটোৱে বেছি দুখ লাগিছে যে সেই পুৰণা ঘটনাবিলাক যদি ৰোমন্থন কৰিলে যদি নিজকে দুখ লাগি যাব। সেইটোৱে মই কৈছোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ সুজিতা। প্ৰয়াগদা হয়তো আমাৰ সকলোতকৈ জ্যেষ্ঠ প্ৰয়াগদাই সামৰণি মাৰক। আপোনালোক নমস্কাৰ। মানে ৰফিকুল হুছেইনৰ লগত মই সান্নিধ্য খুব কম দিনৰ কাৰণে পাইছোঁ। আৰু ৰফিকুল হুছেইনৰ নামটো মোৰ প্ৰথম মই চিনাকি হৈছোঁ মেডিকেল কলেজত। এজন মানুহ আহিছিল আমাৰ হোষ্টেললৈ প্ৰায়ে, তেওঁৰ নাম আছিল আশ্ৰাফুৰ ৰহমান বৰা। তেওঁলোক শিৱসাগৰত প্ৰায় ডিউজ বুলি জানে। আৰু আশ্ৰাফুৰ ৰহমান বৰা তেওঁ অন্ধ্ৰত মানে তেওঁ AMI কৰিবলৈ গৈছিল। তেওঁ তাতে CPML গ্ৰুপত সোমাল। তাৰপিছত বহুত কেছ হ'ল, তেওঁ আকৌ গুচি আহিলে শিৱসাগৰলৈ। তাতে চাৰাবঞ্জু ৰাজু বুলি এজন কবি আছিলে। সেই কবিজনৰ তেওঁলোকৰ এখন কলম বুলি এখন মেগাজিন আছিলে। সেই আৰ্টিত তেওঁ এখন মেগাজিন কৰিছিলে। আৰু তেওঁ আমাৰ মেডিকেল কলেজলৈ আহে। আমাৰ লগৰ কিছুমান মোৰ বন্ধুৰ লগত তেওঁৰ চিনাকি, মোৰ লগত চিনাকি হ'ল। তাৰপিছত তেওঁ মোৰ কবিতাবোৰ ভাল পাবলৈ ল'লে আৰু তেওঁ মোৰ প্ৰথম কিতাপখন পাব্লিছ কৰিছিলে। তেতিয়া এতিয়া নাই, ক'ত গ'ল কোনেও নাজানে। মানে সেই আশ্ৰাফুৰ ৰহমানৰ পৰাই মই প্ৰথম মানে ৰফিকুলৰ কথা শুনিছিলোঁ। তেওঁ মোক কয় যে আপুনি মিচিং গাঁৱলৈ যাব লাগিব, তাত মানে ৰফিকে ইমান ধুনীয়া কবিতা লিখিছে। মিচিং গাঁৱত যদি বাঁহী শুনে তাৰমানে আৰু ভাল কবিতা লিখিব পাৰিব। মই আকৌ তেওঁ লিখিছোঁ, মিচিং গাঁৱত বন্ধু তুমি মুৰলি শুনিব নামানিবা, মই নকৰোঁ সৰল মানুহৰ বহুতি সুৰৰ মৃগয়া, প্ৰথমে নহয় কাব্য সুৰা, প্ৰথমে ঘৰ মাত্ৰ পৰিশ্ৰমী মইতো এনেকুৱা ধৰণৰ। তাৰপিছত যেতিয়া আমি ইয়ালৈ আহিলোঁ মানে নগাঁও ফালেদি প্ৰণৱদাৰ মানে ঘৰতে প্ৰায়ে যাওঁ। প্ৰণৱদাই মানে ঘনিষ্ঠ আছিল। প্ৰণৱদাই এদিন মানে ক'লে, প্ৰভাত বৰুৱা ছাৰে এদিন এখন কিতাপৰ কথা খুবকৈ ক'লে আৰু গোটেইখন সেইখন কিতাপৰ ভাবিছে, সেইখন হৈছে সৰবিদ্ধ। আৰু সৰবিদ্ধ আকাশ কৰি পেলাই মই সঁচাকৈ ৰফিকুল হুছেইনৰ প্ৰেমত পৰাৰ নিচিনা আৰু ইমানেই ভাল লগা হ'ল যে মোৰ এখন কিতাপ প্ৰতিমা প্ৰেমীৰ বাদ্য বুলি, সেইখন তেওঁৰ নামত উৎসৰ্গ কৰিছোঁ। আৰু তেওঁক যেতিয়া মই ফোন কৰি কৈছোঁ যে আপোনাৰ কিতাপখন মই আপোনাৰ নামত দিছোঁ, তেওঁ ইমান চলিছে, ইমান আৱেগিক হৈছে। তেওঁ কৈছে আপুনি মোৰ নামত কিতাপ দিছে, মই চাওঁ আপোনাৰ নামত এই কিতাপখন। তাৰপিছত ক'লে মোক কিন্তু আৰু এটা কপি দিব। মোৰ জ্যেষ্ঠ মোৰ এগৰাকী বাইদেউ আছে, মোৰ লগত খুব ভাল, তেওঁ এটা কপি দিব। মই মানে বুক ফেয়াৰত যাওঁতে এই বহু আনন্দ প্ৰকাশনৰ পৰা মানে মই কৈছোঁ তাতে থৈ দিব বুলি যাব।
সেই ৰফিকুল চৰণৰ তেনেকুৱাখনৰ মানে কথা বতৰা তাৰপিছত এটা হেৰি আৰু মানে সংযোগেই নেকি ক'ব নোৱাৰোঁ বিষাদ বসন্তখন যেতিয়া মানে নগাঁও বুক ফেয়াৰত ৰিলিজ হৈছিলে তেতিয়া মানে মোক আগতে কৰিছিলে কিন্তু মই পাহৰিলোঁ এখন মানে তাতে হেৰি উন্মোচন কৰিলে পেলাই বুক ষ্টলৰ তাৰপিছত মই এটা কথা কৈছোঁ মই এইখন যে আজিকালি কথা অলপ পাহৰা হৈছিলোঁ কিতাপখন যে মই উন্মোচন কৰিছোঁ সেইটো পাহৰা হৈছিলোঁ এনেকুৱা নহয় মই এনেকুৱা লাগে যে নহয় মই কৰিছোঁ এইখন আজি ৰাতিলৈ মনত পেলাইছে মানে তাৰপিছত মই এটা কথা কৈছিলোঁ এইটো এই চাম বেনেগলে মানে এবাৰ কৈছিলে ইণ্ডিয়ান ডিৰেক্টৰ চুপ্ৰিম ডিৰেক্টৰৰ কথা কৈছিলে মানে যে সকলো ডিৰেক্টৰ এটা ছাইডত মানে আৰু সত্যজিৎ ৰায়ৰ এটা ছাইডত এনেকুৱা কথা কৈছিলে তাৰ পাল্লাখন বেছি ভাৰী আৰু মই এতিয়া কৈছোঁ যে আমাৰ কবিসকলৰ ভিতৰত মই আমাৰ সমসাময়িক কবিসকলৰ মোৰ বাবে শ্ৰেষ্ঠ মানে ৰফিকুল হুছেইন মই আজিও অনুভৱ কৰিছোঁ ৰফিকুল হুছেইনক আমি পাৰ হ'ব পৰা নাই আৰু তেওঁ সঁচাই ভাল লিখে আৰু এদিন তেওঁ ইয়ালৈ আহিছিলে আহি পেলাই মই জ্যোতি মই আমি জ্যোতি মনত থাকি গৈছে হেৰি আমাৰ বহুৱন্ধনত লগ পাইছোঁ আৰু প্ৰত্যুষ ৰঞ্জন ভাগৱতীৰ আৰু আমাৰ হেৰি বেংগলী পূজা মন্দিৰৰ ওচৰত এখন চাহৰ দোকানত আমি যেতিয়া চাহ খাইছোঁ কাৰণ ফটো তুলিছোঁ ফটো বিচাৰি গৈছোঁ এটা পোৱা নাই ফটোখন তুলিছিলোঁ আৰু তেতিয়া তেওঁ মোক এটা মোৰ সূৰ্য কথা ক'ব বিচাৰিছিল আপোনাৰ কিতাপখন তেওঁ তাত আছিলে আৰু এটা কপি লাগে তাৰপিছত সি এটা কপি দিয়া হ'ল তেওঁ তাৰপিছত মই ভাবিছোঁ চাগে তেওঁ চাগে কিবা ভাবিছে এনেকুৱা ভাবিলোঁ দেই তাৰপিছত দিন গ'ল আৰু এই আজি কিছুদিনৰ আগতে লাল বৰাই ক'লে যে মোক এটা এৱাৰ্ড দিয়া ভাল হৈছোঁ ৰফিকুল হুছেইনৰ যোগেৰে দিয়া ভাল কিন্তু তেওঁৰ ব্যস্ততাৰ কাৰণে এইটো হৈ নুঠিল আৰু মই কৰোঁ আজি বহুদিন ধৰি জ্যোতিৰ লগত লগ পোৱাৰ পিছত ৰফিকুল হুছেইনক লগ পোৱা নাছিল কিন্তু তেওঁৰ যেতিয়া ষ্ট্ৰোক হোৱাৰ কথা শুনিলোঁ ডাঙৰ এটা আঘাতৰ নিচাই কাৰণ ষ্ট্ৰোক হ'লে ঘূৰি অহাটো খুবেই টান আৰু ঘূৰি আহিলেও মানুহজনৰ অৱস্থা সাধাৰণতে খুব ভাল কম মানুহ যি নহওক সকলোৱে কয় ৱৰ্ল্ড ইজ দি ষ্টেজ উই আৰ অল এক্টৰ আমি জীৱন নাটকৰ বা আৰ কাপোৰ পৰি গৈ দিন ধৰি দিন যাবই লাগিব ৰফিকুল হুছেইন গুচি গ'ল তেওঁ যদি নাথাকক ভালেই থাকক এই কামনা কৰোঁ ধন্যবাদ হেৰি আমি অকণমান অৰিন্দমৰ পৰাও দুআষাৰ শুনিছোঁ আৰু ডাঙৰ কথা এটা হৈছে যে গান্ধীৰ সন্মানটো যে যাত্ৰা হৈছিলে সেই সময়ত তেখেতৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু একেলগে কাম কৰিছে বহুত আপুনি অলপ ৰফিকাৰ বিষয়ে কওক আহি পাওঁতে দেৰি হ'ল মই গুৱাহাটীত আছিলোঁ আহিলোঁ দেৰি হ'ল তাৰ কাৰণে আপোনালোকৰ সময় বহুত নষ্ট হ'ল সময় নষ্ট হ'লে কাম আৰম্ভ হৈ আছে ভাল লাগিছে নেকি ৰফিকুল হুছেইন ইমান সোনকালে যাব বুলি ভবা নাছিলোঁ কিন্তু মোৰ এটা সন্দেহ আছিলে তেওঁৰ যিটো লাইফষ্টাইল আৰু সেইটো বহুত দিনৰ আগতেই মানে সেইফালে ঢকুৱাখানাৰ ভিতৰৰ মানে আই বি এটাত তাৰ ব্লিডিং হৈছিলে দিনটো ৰাতি হ'ল দিনটো তেনেকৈ থাকিলে পিছত ল'ৰাই গৈ পেলাই নি পেলাই হস্পিটেলাইজ কৰিছিল তেতিয়া কোনো হেৰি নকৰে ট্ৰিটমেণ্টো ভালকৈ নকৰে তাৰপিছতো কোনো তেওঁৰ মানে হেৰি নহ'ল হেল্থৰ প্ৰতি খালি নাটক 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 কৰিয়ে মানে ব্যস্ত হৈ থাকিলে নাটক ক'বলৈ গ'লে ৰফিকুলে যিটো ধাৰা সৃষ্টি কৰিলে আমাৰ অসমত আৰু বিশেষকৈ য়ং জেনেৰেশ্যনখিনিক ৰফিকুল হুছেইনে একেবাৰে ডিব্ৰুগড়ৰ পৰা ঢকুৱাখানা ধেমাজিৰ পৰা গোটেই এণ্টায়াৰ এইটো বেল্ট আমাৰ মৰিগাঁও এইটো অঞ্চললৈকে শিৱাজাৰ মঙলদৈলৈকে আৰু সেই নতুন জেনেৰেশ্যনটোক যে মডাৰ্ণ থিয়েটাৰ কি আৰু মৌলিক নাটক কি আৰু কেনেকৈ কৰিব লাগে সেই কনচেপ্টটো কিন্তু তেওঁ চবকে দিব পাৰিছিলে সেইটো বহুত ডাঙৰ কথা আছিল তেতিয়া আৰু ক'ত দিছে সি মানে ক'ত কাম কৰি আছে একদম
ভিতৰৰ গাঁৱে হৈ কাম কৰি আছে। সেইটো বহুত ডাঙৰ কথা তাৰ তেওঁৰ এইটো ছেক্ৰিফাইচটো। আৰু বহুত খুব কম মানে নাট্যকৰ্মী আছে গাঁৱত গৈ বা তেনেকুৱা গাঁৱৰ ল'ৰা ছোৱালীক আনি সেই যিটো আমাৰ সাধাৰণতে ভ্ৰাম্যমান থিয়েটাৰ চাইছে বা কমাৰ্চিয়েল হেৰি চাইছে এই যিটো এটা অভিনয়ৰ শৈলী এটা আৰম্ভ কৰিছে। কিন্তু ৰফিকুলে সেই ল'ৰা ছোৱালীখিনিক কিন্তু এটা গত লগাব পাৰিছিলে। এইটো কিন্তু আমাৰ বহুত নাট্যবোদ্ধাৰ আমাৰ দুলাল দাহঁত বা বেদুদাহঁত কুলদা ভট্টাচাৰ্যহঁতেও মানে এনেকৈ কাম কৰিব পৰা নাছিলে। কৰিছিলে তেওঁলোকে টাউনত কৰিছিলে, গুৱাহাটীত কৰিছিলে, অসমৰ বিভিন্ন হেৰিবিলাকত কৰিছিলে থিয়েটাৰ বা তেওঁলোকে হেৰি। আৰু তেওঁৰ এটা নিজস্ব ষ্টাইল আছিলে। তেওঁৰ নাটক লিখাৰ পৰা নাটকৰ পৰা তাত দেখিছিলোঁ তাত কেতিয়াবা মই কেতিয়াবা কোনোবাটো বিষয়বস্তুৰ লগত একাত্ম নহ'বও পাৰোঁ, কিন্তু তাৰ ইমান সুন্দৰ প্ৰেজেণ্টেশ্যন আৰু এই মানুহখিনিক সেই ল'ৰা ছোৱালীখিনিক এনেকুৱা পৰিৱেশ তৈয়াৰ কৰি দিয়ে নাটকখনত বহুত মানে এটা নিজক এটা বেলেগ এটা ধাৰাৰ সৃষ্টি কৰিছিল। যেনেকৈ আপোনাৰ যে উত্তৰ পূবত আমাৰ আটাইতকৈ বিখ্যাত ভাৰতৰে বিখ্যাত ৰতনশ্যাম আৰু আমাৰ হেৰি তেওঁলোকো NSDR আৰু হেৰি আছিলে NSDR যিসকল আছিলে আমাৰ দুলাল দাৰ পৰা ধৰি যিখিনি NSDR আছিলে এতিয়াও কাম কৰি আছে যিবিলাক NSDR নাই সেই মানুহখিনি আছিলে সেই ল'ৰা ছোৱালীখিনি আছিলে গোটেই মানুহখিনিয়ে কিন্তু গোটেইখিনি মেথডিকেল এক্টিং কৰিছিল বা মেথডিকেল আছিলে। কিন্তু ৰফিকুলে সেই ধাৰাটো লোৱা নাছিলে, মেথডিকেল ধাৰাটো লোৱা নাছিলে। সেইটো আমি দেখিছিলোঁ আৰু ঠিক যেনেকৈ সেই বেংগলৰ থিয়েটাৰ আৰু দেলহি NSDR থিয়েটাৰৰ মাজত পাৰ্থক্য এটা আছে। মানে কাৰোবাৰ লগত মোৰ ডিমতো হ'ব পাৰে, কিন্তু বেংগলৰ নাটক চাই পাইছোঁ যে তেওঁলোকৰ নাটকৰ প্ৰাণটো আছিলে। কিন্তু হেৰিয়াত আমাৰ NSDR-বিলাকৰ খুব মেথছ আছিল, মেথামেটিক্স আছিল গোটেই এটা হেৰিয়াৰ মাজত মডাৰ্ণ এটা গ্ৰামাৰ আছিলে তাৰ মাজতে হেৰি কৰে। ৰফিকুলে তাৰ নিজস্ব ষ্টাইলত মানে সেই দুইটা ধাৰাৰ ওচৰতে সি কাম কৰি আছিল। আৰু মৌলিকতা তাৰ নাটকৰ প্ৰথম কথাটোৱে আছিল মৌলিক নাটক আৰু তাৰ ভিতৰত এটা চেটাৰ এটা টোন এটা আছিলে। কিন্তু ৰফিকুলৰ এনেকুৱা বহুত মানে হেৰি হৈছে। এতিয়া ধৰি লওক গোৱালপাৰা এটা ডাঙৰ হেৰি কৰি আছে আমাৰ শুক্ৰাচাৰ্যহঁত বা একেলগে ইম্ফলত ট্ৰেইনিং কৰিবলৈ গৈছিলে 3 বছৰ। শুক্ৰাচাৰ্য ঢুকালে, ৰয়ন্তী ৰাভা বুলি এগৰাকী ছোৱালী আগিয়াৰ পৰা শ'লমাৰীত তাইও এনেকুৱা ডাঙৰ হেৰি খুলিছিলে। ইয়াত আৰম্ভ হৈছিল তেনেকৈ। ঠিক তেনেকৈ শুক্ৰাচাৰ্যক সেই অঞ্চলটোত মানে গোটেই পৃথিৱীৰ আজিকালি ব্লেজ থিয়েটাৰ মানে চালট্ৰি বুলি পেলাই চবেই হেৰি কৰে। গতিকে সেইটো এটা ধাৰা আৰু আমাৰ ৰফিকুলৰ যিটো ধাৰা দুইটাৰে একেলগে গৈ আছিলে, কিন্তু বেলেগ আছিলে। কিন্তু যেনে শুক্ৰাচাৰ্যহঁতে গোটেই ফ'ক বস্তুটোলৈ কাম কৰিছিলে, কিন্তু ৰফিকুলে গোটেই পলিটিকেল কাৰবাৰটো নাটকৰ মাজত লৈ আহিছিলে। কিন্তু আৰু আচলতে কি গোটেই অসমত প্ৰথম মানে ক'বলৈ গ'লে নাটকৰ যিটো মডাৰ্নিজিম আৰম্ভ কৰিলে দুলাল দাৰ আমি লগত নাটক কৰি যিটো শিকিছিলোঁ মডাৰ্নিজিমটো, তাৰপিছত দুলাল দাৰ পিছতে বাকীবিলাক প্ৰডাক্ট ওলাইছে বা কাম কৰিবলৈ শিকিছে। কিন্তু তাতো আছিল মেথডিকেল আছিলে। ধৰি লওক বহুৰূপী নাট্য মানে বড়ো মই নাটক চাইছোঁ বা তাত যিটো প্ৰাণ আছিলে, কিন্তু এই NSDবিলাকৰ প্ৰাণটো খুব কম আছিল। কেতিয়াবা নাছিৰুদ্দিন শ্বাহেই হওক বা যোনেই নগৰত লাগিলে ভাল লাগে, আমাৰ চাই ভাল লাগে। ফ'ক এটা বস্তু ধুনীয়াকৈ কৰে। ৰফিকুলৰ গোটেই বস্তুটো নিজস্ব এটা ষ্টাইল আছিলে। কিন্তু দৈৱকী একক, সৰবৃদ্ধ আকাশে মানে বাণীপন্ন যিবিলাক কবিতাৰ কথা মই নকওঁ, কবিতাৰ কথা ক'বলৈ ইয়াত আছে। গতিকে কিন্তু কবিতাখিনি পঢ়িও ভাল লাগিছিলে। আৰু মই বেছি নকওঁ, আপোনালোকে এইখিনি কৈ মই মোৰ
ৰফিকুলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আমি শেষৰ ফাললৈ আহিছোঁ। এতিয়া আমি আচলতে আহ্বান জনাইছোঁ যে কোনোবাই আৰু যদি ক'ব বিচাৰে মই তোমাৰ তেওঁ ক'ব আৰম্ভণিতে মই আপোনালোকক উদ্যোক্তাসকলক সভাত লৈছোঁ। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিলোঁ। তাতে মোকো এই বিভিন্ন কথা জানিব পৰা এটা পৰিৱেশ সকলোৰে দৰে ময়ো শৰবিদ্ধ আকাশখন ভ্ৰমণ কৰোৱাৰ পিছতে তেখেতৰ প্ৰতি সাংঘাতিক ধৰণে এটা আকৰ্ষণ অনুভৱ কৰিছিল। আৰু পিছলৈ তেখেতৰ ব্যক্তিত্বটোৰ সৈতে এই কবিতা পুথিখনতো দেখিছিলোঁ তেখেতৰ এটা স্বকীয় ষ্টাইল আছিলে, প্ৰকাশভংগীৰ ষ্টাইল। আৰু ইয়াতে মন কৰিছিলে য'ত মানে কবিৰ কথা, কবিৰ একাষাৰ, তাত ষ্টাইল হৈছে অলপ গদ্য। আৰু ৰফিক দা মানুহজন তেনেকুৱাই আছিলে, তেওঁৰ কথা বতৰা কোৱা ষ্টাইল, প্ৰেজেণ্টেশ্যনৰ হেৰি। তাৰপিছত পিছলৈ হ'ল কি, আপোনালোকৰ বোকাখাটৰে নাট্যশিল্পী পৱন শৰ্মা, তেওঁৰ ৰেডটাকছ এণ্ড ব্ৰেডৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিলে, এতিয়া গুৱাহাটীত থাকে। কিছু বছৰ নগাঁৱত আছিলে। আৰু নগাঁৱত থকা সময়ত এই পৱন শৰ্মাই অমলাপতি হাউচিঙৰ ফ্লেট এটাত আছিল। অকলে থাকে আৰু দুটা ৰুম খালিয়ে থাকে। আৰু তেতিয়া কিন্তু ৰফিক দা আহি পেলাই পৱন শৰ্মাৰ তাতে, আৰু তাতে কেতিয়াবা মাজে মাজে হীৰেণ ভট্টাচাৰ্যদেৱো আহি পেলাই তাতে আছিল। আৰু তেনেকুৱা দুটা দিন মই উপভোগ কৰাৰ সৌভাগ্য ঘটিছিল। পৱনে আজি ভাত নাখাব, ভাত খাম মানে আচলতে কথা শুনিব। ইমান ৰসাল কথা আৰু ইমান তথ্যগধুৰ কথা। আৰু দুইজন কবি দেখাততো কেতিয়ানো পঢ়া শুনা কৰে ধৰিবলৈ টান, কিন্তু যথেষ্ট যে অধ্যয়ন পুষ্ট। আৰু প্ৰত্যেকটো কথা উপস্থাপন কৰাৰ এটা স্বকীয় ষ্টাইল আছিল। আৰু মানে ৰফিকুল হুছেইনক আচলতে ৰফিক দা বুলি কওঁ, কিন্তু ৰফিক দা ইমান ৰফিক। আৰু অলপ আগতে মোৰ ভাতৃ বন্ধু দীপক বৰাই কৈছিল যে ইনফৰ্মেল পৰিৱেশতো যিমান ৰসাল, ফৰ্মেল পৰিৱেশতো আমাৰ ইয়াত গ্ৰন্থমেলাত তেখেতে বক্তৃতা দিয়া অৱস্থাটো পাইছোঁ। ইমান আকৰ্ষণ যে কেতিয়া তেখেতে মানে আৰম্ভ কৰে আৰু যেন সোনকালে শেষ নকৰক, তেনেকুৱা ধৰণৰ এটা হেৰি পাইছিলোঁ। তাৰপিছত পৱন শৰ্মাৰ যোগেদি তেখেতে কৈছিলে এই কৃষ্ণই মোৰ কবিতা কৰিছে নেকি? তাৰপিছত মই নাই, ইমান সহজ নহয় তেখেতৰ কবিতা কৰা। আৰু শৰবিদ্ধ আকাশ সেইটোকে মানে প্ৰথম চালোঁ ইংৰাজী মোৰ সীমাবদ্ধতাৰে, মানে এৰো পিয়াৰ্ছ স্কাই, এৰো হাইফেন পিয়াৰ্ছ স্কাই। অকণো ভাল নালাগে আৰু তাৰ কোনো বিকল্পই মই বিচাৰি নাপাওঁ। তাৰপিছত আৰু মই বোলো খাওঁ। কিন্তু তাতকৈ তেখেতৰ আগতে আমি ইউনিভাৰ্চিটিত থাকোঁতেই নেকি এখন আলোচনী, ডুমডুমাৰ পৰা ওলোৱা আলোচনী পাইছিলোঁ। হেৰি চকু মুদিছোঁ দুৱাৰৰ শব্দ, চকু মেলিছোঁ ঘৰৰ চালত জুই। আৰু সেই বস্তুটোৱে বিভিন্নজনে কৈছে যে তেখেতৰ নাটকত যেনেকৈ কাব্যিকতা আছে, কবিতাত নাটকীয় হেৰিটো আছে, উপাদানটো আছে, স্পৰ্শ কৰে। এই 4 লাইনৰ কবিতা ইমান ভাল লাগিছিল। আৰু সেই অশান্তিৰ মানে জৰ্জৰিত সময়ছোৱাৰ মাজত সেই 4টা বাক্যই যথেষ্ট আৰু নেলাগে। আৰু সেইটো তেতিয়া থাকোঁতে মই চেষ্টা কৰিছিলোঁ। এবাৰ এই নগাঁৱত পাওঁতে তেখেতক দেখুৱাইছিলোঁ। আৰু the moment I close my eyes, there is a rapping on the door. The instant I open my eyes, the rooftop is ablaze. তাৰপিছত সেই পৱন শৰ্মাৰ তাতে তেখেতে মানে কৈছিলে আৰু কৰাছোঁ।
কিন্তু এতিয়া মই মানে এই দ্বিতীয় শাৰীৰ ৰেপিঙতকৈ পাউণ্ডিংহে বেছি এপ্ৰপ্ৰিয়েট হ'ব বুলি মই ভাবোঁ। The moment I open my eyes, there is pounding on the door. The instant I close my eyes, sorry. The moment I close my eyes, there is pounding on the door. The instant I open my eyes, the rooftop is ablaze. শ্ৰদ্ধাৰ ৰফিকুলদাৰ আত্মাই চিৰশান্তি লাভ কৰক, তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই সকলোকে ধন্যবাদ জনাইছোঁ আৰু শেষ কৰিব বিচাৰিছোঁ আমাৰ ৰাচনা বাইদেউৰ আন এটি কবিতাৰে তেখেতে পাঠ কৰিব ৰফিকুলদাৰ কবিতাৰে। তাৰপিছতেই অন্নপূৰ্বটিকে এইজনা মহান কবিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অন্যতম কাব্যগ্ৰন্থ বিষাদ বসন্তৰ পৰা এটি কবিতা পঢ়ি দিছোঁ। কইনা কন্দা শিল। বঘৰাবাৰী নামৰ ঠাইত মৰিগাঁও জিলাৰ অন্তৰ্গত এটা ঐতিহাসিক শিলৰ পাহাৰ বঘৰাৰ লোকসমাজত এটা হৃদয় বিদাৰক জনশ্ৰুতি আছে। এগৰাকী কইনাৰ মৃত্যুৰ বিষয়ে প্ৰাকৃতিক দুৰ্যোগত কইনাগৰাকী মৃত্যু হয় আচলতে শিলৰ তলত পৰি। ইয়াক লৈ কবিতাটো লিখিছে তেখেতে। কইনা কন্দা শিল। প্ৰথম ভাগ। কইনা এজনীয়ে কান্দে, শিল এচটাত কান্দে, সেন্দুৰৰ ফুট এটাই। জোন উঠা ৰাতি শিলবোৰেও কান্দে। কান্দোনবোৰ গধূলি এটা হৈ, কজলা চৰাই এজাক হৈ, উৰি যায় হাহাকাৰ এটা হৈ, বিষাদ এটা হৈ দীঘলীয়া। কথাটো কিন্তু ভীষণ প্ৰাচীন, ভীষণ কাতৰ আছিল। কাল পুৱা এটাত আজলি তৰা এটা হৈ, হোমৰ ধোঁৱা লাগি লাগি সেন্দুৰীয়া পুথিজনী যেন হৈ উঠিছিলহি আহি মায়ং কোঁৱৰৰ যাদুকৰী গোলাপ। তগৰ ফুলৰ সুবাস এটা হৈ বহাগতে বঘৰাত মুঠিছিল কাইজা। পিছে হ'ল কি? আহিল নহয় শিলডল ভাঙি, পাহাৰ পকোৱা ধুমুহা গাজনি, বিজুলীৰ কাৰফাই বৰষুণ। দোলা চিগা ঘোপত দোলা ছিগি পৰিল, কালি ঘোপত খহি পৰিল ঢোল পেঁপা কালি। ভূমিত উঠিল ভূঁইকঁপ। শিলত কন্দা কইনা মাটিৰ পৰা সুলকি পৰি গোটেই বঘৰা পাহাৰখনিয়ে গুমগুমাই ঢাকি ধৰিলে তোক। কোনেও নেদেখিলে, তিনি উধনীয়া পাহাৰতেও নেদেখিলে তোক। মায়ং কোঁৱৰেও বিচাৰি নাপালে তোৰ চাহ, তোৰ চাহ পোহৰৰ চাহ, তোৰ ৰ'দ কোমলীৰ চাহ। মাথো উৰুলি এজুলুকা হৈ মাথো পাহাৰখনৰ নিজান তলিতে তই মাৰি নিদা। তোৰ দৰুণ ফুলীয়া দেহাটি, তোৰ মাহ হালধিৰ সুকুমাৰী গোন্ধ, উচুপনি এটা হৈ মাৰি নিদা। দ্বিতীয় ভাগ। তেতিয়াৰে পৰা আজিলৈকে জোনটো যেতিয়া পূৰ্ণিমাৰ ফুট এটা হৈ আকাশ বগাই উঠি আহে, কৰুণ ৰাতি এটা হৈ, কৰুণ কুহুৰি এটা হৈ, কইনা এজনীয়ে কান্দে, উৰুলি এটা হৈ, কইনা কন্দা শিলত বিষাদ এটা হৈ। ধন্যবাদ বাইদেউ। আমি একদম শেষ কৰিব বিচাৰিছোঁ। আমি আচলতে এঘণ্টাতে শেষ কৰিম বুলি ভাবিছিলোঁ। মই অন্য বৰপতি কলাবৰ শৰাইৰ লগতে তেওঁলোক মনৰ কথাখিনি কৈ অনুষ্ঠানটো সামৰিবলৈ আগবাঢ়িছোঁ। আৰু আমি সকলোৱে আজি এই যে গোট খাইছোঁ ৰফিকুল হুছেইনৰ স্মৃতি স্থান অনুষ্ঠান, এই কথাটো ভাবিয়ে আমাৰ দুখ লাগিছে। আৰু ৰফিকুল্লাৰ লগত আমাৰ বয়সৰ বহুত পাৰ্থক্য হ'লেও সদায় সমবয়সী যেন লাগে। আৰু ৰফিকুল্লাই মানে এষাৰ কথা কৈছিলে, নৱকান্তৰ শাৰী এটা কৈছিলে যে দেশে দেশে দেশ আছে বুজিছা। মই সুধোঁ ৰফিকদা, এই দেশে দেশে কেনেকৈ দেশ থাকে? কৈছে দেশ, ঈশ্বৰৰ দেশটো মানুহ, মানুহৰ মাজতে এখন দেশ থাকে, সেইখন এক্সপ্ল'ৰ কৰিব জানিব লাগে। গতিকে ৰফিকদাৰ এটা সাংঘাতিক ডেম'ক্ৰেটিক চেঞ্চ এটা আছে। মই ক'ব নোৱাৰোঁ যে মই কেতিয়াও দাবী কৰিব নোৱাৰোঁ যে মোৰ লগত ৰফিকুল হুছেইনৰে ভাল আছিলে বুলি। ৰফিকুল সকলোৰে লগত একেধৰণে থাকে, কাৰণ সকলোকে তেওঁ এটা উৎস বুলি ভাবিছে। আৰু ৰফিকুল হুছেইনৰ কথা আমাৰ দাদাই যিটো কথা ক'লে, চেঞ্চ অফ হিউমাৰ, মোৰ মানে আজি এই ৰুমটোত বহি থাকোঁতে এবাৰ মনত পৰিছে। ৰফিকুল আপুনি কথা জানিব, খুব ষ্টেডিয়ামত আগতে আছিলহি, ষ্টেডিয়ামত থাকি তেতিয়া মানে 2001-2 চনৰ কথা, তৰুণ গগৈ চিফ মিনিষ্টাৰ হৈছে, এদিন তৰুণ গগৈ আহিব।
ইয়াত হেলিকপ্টাৰখন নামিব। তাৰপিছত ৰফিক দা মই আমি ইয়াত বহি আছোঁ, বাৰান্দাত বহি আছোঁ। ৰফিক দা সুধিলে কোৱাচোন তৰুণ গগৈ আৰু মানে আমাৰ নাচনী ছোৱালীৰ মাজত মিল কি? মই ক'লো কি মিল? কৈছে তাৰ চেন্স অফ হিউমাৰটো আছিলে সেই ধৰণৰ। হঠাৎ তৰুণ গগৈ হেলিকপ্টাৰখন আহিব গম পাইছে, এই ধৰণে কথাবোৰ ক'ব পাৰে। দ্বিতীয় কথাটো তেখেতৰ যিটো পলিটিকেল চেন্স সাংঘাতিক। তেখেতে কোনোদিন মানে প্ৰতিবাদ কৰোঁ বুলি শ্লোগান লিখা নাই, কিন্তু শৰৎ আকাশ পঢ়িলে আমি গম পোৱা যায় পলিটিকেলি কিমান ষ্ট্ৰং। বিশেষকৈ বাইদেৱে প্ৰথম যিটো কবিতা পঢ়িছে কবিৰা ফকীৰটো, মানে এগৰাকী ফকীৰ আহিলে, ফকীৰক মানে ইয়াত হেৰিখন ওলমি আছে, এইটো তেখেতৰ এক্সপিৰিয়েঞ্চ। সেই মানুহজনক লগ পাইছিলে যেতিয়া সিহঁতক কাৰোবাৰ হেৰি কাটি দিছে, জিভা কাটি দিছে, কাৰোবাৰ হেৰি কাটি দিছে, কিন্তু সিহঁতে সেই টোকাৰীখন আছে। এই কথাবোৰক লৈ মই ভাবোঁ যে ৮০ দশকটোৰ যিটো ভয়ংকৰ অৱস্থা ৰফিকুল হুছেইনে ধৰি ৰাখিছে। আৰু তেখেত আজি আমাৰ পৰা কায়িকভাৱে গুচি গ'ল, কিন্তু তেখেতে যি পৰ্যায়ৰ কবিতা লিখিলে সেইবোৰৰ মাজেৰে আমাৰ মাজত সদায় থাকিব। আৰু মানুহ হিচাপে তেনেকুৱা এজন উপভোগ্য মানুহ হয়তো আমি আৰু বিচাৰি নাপাম চাগে আমাৰ জীৱনকালত চাগে তেনে এজন মানুহ, ইনট্ৰু চেন্স কমপ্লিট মানুহ এজন। আৰু নাটকতো মানুহ তেখেতৰ, কবিতাটো তেখেতৰ মানুহ, আৰু তেখেতো কমপ্লিট মানুহ। আৰু আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ এই অনানুষ্ঠানিক আমন্ত্ৰণ ক্ৰমে আপোনালোক আহি উপস্থিত হোৱাৰ বাবে। ৰফিকুল দাই সদায় এটা কথা কয় যে আড্ডাবোৰ নোহোৱা হৈছে। এতিয়া মই আজি ভাবিছা যে ৰফিকুল দা থকা হ'লে ভাল পালেহেঁতেন, আমাৰ এটা আড্ডাৰ দৰে মুকলিকে চবেই কথা পাতিছে। ৰফিকুল দা মানে যেতিয়া আহিব, ধৰক নগাঁৱলৈ যেতিয়া আহিব, মোক যদি কয় লগ, অকল মোকে লগ পাবলৈ নহয়, তুমি ইয়াকো মাতি দিয়াচোন, ইয়াকো মাতি দিয়াচোন, সেই ধৰণে এটা গ্ৰুপ হৈ যায়। আৰু সেই কাৰবাৰটো আচলতে চলি থাকিব লাগে চাগে। গতিকে আমাৰ এই অনুষ্ঠানটো আচলতে সেই ধৰণে ৰফিকুল হুছেইনৰ প্ৰতি আমি এটা শ্ৰদ্ধা জনাইছোঁ, আৰু আমিও মনত পেলাইতো থাকিমেই, আৰু আমি লগ পাই থাকিম। আপোনালোক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ঠিক আছে, ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। আমিও ভাল পালোঁ তোমালোকে কৰাৰ কাৰণে। দাদা কোনোৱে পোৱা নগ'লেই নহয়, তেওঁ